লাজ নালাগে তাই দেখোন চকুৰে দেখ কিয় মিছা মাতিছ এ খৰেটি কি হৈছে ৰে আইয়ে তাই দেখো মন দেখি চাই দাঁত জেংৰে হাইভা লাগছা এ হৰি অ লোকৰ মতাই ৰয়েল নিমা পোচাখিনি গপচ ওলাব ঘৈণীয়ে ঘৰৰ বুকু দুহাত ফুলিব আমাৰ এইটো ওলাব চকুত কলা প্ৰতিবাৰে বাৰটা ঘৰত খেপিয়াই মৰি যাওঁ তোমাক দেহা কতে পাওঁ লুইতে ভটিয়াই যাওঁ দিহিঙে দি পাঙে চাওঁ তোমাক দেহা কতে পাওঁ তোমাৰ মান শুৱনি নাই অকমান কিবা এটা ডায়লগ এটা শুনি লওঁ মোৰে মানে শুনো লাগি আছে বানপানী দেখিছ বানপানী তহঁত কোনেও বানপানী দেখা নাই হেৰৌ বানপানী আহে বাৰিষা আৰু তহঁতৰ দৰে মানুহ বিলাক যাও উৰা জাহাজত উঠি বানপানী চাবলৈ হেৰৌ তহঁতে আকৌ বানপানী দেখিবি কেনেকৈ শুনিছ চাগে তাকেই ক মোৰ এটা ল'ৰাৰ নাম আছিল ৰতন এজনী ছোৱালীৰ নাম আছিল গৌৰী মনত পৰিলে মই সিহঁতক ৰিঙিয়াই মাতো ৰতন গৌৰী মোৰ সেই বোৱাৰীজনী কটনো চিঞৰিলে আই মোক ধৰক সকলোবিলাক বানপানী টুটি গ'ল গিৰিহঁত নাতি বোৱাৰী ল'ৰা সকলোবিলাক বানপানী টুটি গ'ল লালাত ভঞ্জিবলৈ মই আজিও জীয়াই আছো কি কৰিম উপায় নাই এদিনাখন মই আলিবাটৰ দাঁতিত বহি আছো তেনেকুৱাতে এজন ডাঙৰ মানুহে আহি মোক সেই পাগলী বুলি ভাবি তেজপুৰ পগলা ফাটকত সোমোৱাই থলে সেই তাত থাকিতো ভালেই পাইছিলো খাইছিলো শুইছিলো বন কৰিছিলো কিন্তু কি হব এই কোনোবা এজন ডাঙৰ মানুহক মই থকা ঠাইডোখৰ লগা হোৱাত মোক আকৌ আলিবাটলৈ ঠেলি পঠিয়ালে 3 দিন ধৰি পেটত একো এটা সঞ্চাৰ হোৱা নাছিলে মৰিও যাব নোৱাৰো জীয়াইও থাকিব নোৱাৰো কি কৰিম উপায় নাই মোৰ মনত এটা বেয়া ভাৱে ক্ৰিয়া কৰিলে মই সেই কানি বুঢ়ী ভাও জুৰিলো কানি বুঢ়ী মই আলিবাটেৰে যোৱা মানুহক মই পইচা মাগিলো মই চকুৰে দেখা নাই বুলি ভাও জুৰিলো বাবু কণা এটা দিয়ক মই চকুৰে একো নেদেখো বাবু কিবা এটা সাহায্য কৰক মই 3 দিন ধৰি একো এটা খোৱা নাই বাবু মই ভৰিখনত ধৰিছো বাবু কিবা এটা দিয়ক পইচা এটা দিয়ক মই কিবা এটা খাওঁ বাবু দিয়ক ল'ৰা ছোৱালী বোৱাৰী গৃহত চব বানপানী টুটি গ'ল বাবু দিয়ক দিলে মই চকু মেলি চাই দেখো শিকিটো নচলে মই চিঞৰি মানুহজনক কলো বাবু শিকিটো দেখোন নচলে মানুহজনে আহি মোৰ পিঠিখনত ঘপটা মাৰি দি কলে লাজ নালাগে তাই দেখোন চকুৰে দেখ কিয় মিছা মাতিছ উপায় নহলে দেখোন সকলোৱে মোক নচলা শিকিকে দি যাব পায় কেলে মোৰ পিঠিখনত ঘপটা মাৰিলো পায় মই 3 দিন ধৰি একো এটা খোৱা নাছিলো বাবে মই কানি বুঢ়ী ভাও জুৰি পইচা মাগিছো একদম গাৰ নোম শিয়ৰি গৈছে আৰু সেইকাৰণে চেতনা দাসৰ অভিনয় কেতিয়াও কোনেও পাহৰিব নোৱাৰে সদায় সজীৱ সদায় চাওঁ লাগি থাকে বাইদেউ একদম যেতিয়া অভিনয় কৰি থাকে আপুনি একদম ভিতৰত সোমাই যায় এতিয়াও দেখিছো আপোনাৰ চকুৰ পানী ওলাই আহিছে সেই তেতিয়াৰ সেই ডায়লগ মাতি আজিও ৰোমাঞ্চকৰ হয় এতিয়া সেই 8ম 9ম মান শ্ৰেণীত পঢ়ি থাকোতে অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰিছিলো আৰু মই সেইকাৰণে ভাবো অসমৰ যিবিলাক গাঁৱৰ মানুহ আছে
এই মানুহখিনিয়ে মোক গোবৰ মাটি লিপি থকা উম, এই পিৰালি মচি থকা মানুহ বিলাকেও উম। মই যোৱা দেখিলে গাঁৱত একদম দৌৰি আহি পেলাই একেবাৰে যেন বুকৰ বৈনীজনী উম। তেনেকে সাৱটি ধৰি যিটো উষ্ণ আদৰণি জনাই তাতকে ডাঙৰ পুৰস্কাৰ তাতকে ডাঙৰ বঁটা মোক একোৱেই নালাগে আই হয় হয় কিমান ভাল পায় কিমান মৰম কৰে আজিও মানে আমিতো বহুত পাছৰ আজিও ইমান মানে সেই অতীতটো আমি ভাল পাওঁ বা সেই চিনেমাসমূহ আজিও চাই থাকিবলৈ মন যায় আৰু প্ৰথমতে যিহেতু কৈছিলো যে আপোনাৰ গালিসমূহে অসমীয়া চলচ্চিত্ৰ জগতখনত আপোনাৰ গালি বুলি ক'লে বা অসমীয়া গালি বুলি ক'লে কেৱল মুখলৈ আছে এই অলপতে কপিলৰ এখন কৰিছিলো ৰাম ইমান বেয়া বেয়া গালি পাৰিছো আপুনি গালি খপনি প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল নেকি নাই কৰা মই জাজে আছিলো জাজ আছিলে গালি খপনি তেনেকে নাই তেনেকুৱাকে বাৰু যেতিয়াই এইটো গালি চেতনাক চেতনাই পাৰিব বুলি ভাবে মানে মই মৰিলে যেন গোটেই গালি খপনি বিলাকো নাইকিয়া হৈ যাব এনেকুৱা লাগে কেতিয়াবা যি নহওক মোৰ আৰু এখন নাটক বৰপেটাৰ প্ৰমোদ দাসে তেনেকে কয় নিংনি ভাওৰা এই নিংনি ভাওৰাখনত মই নিংনিৰ পত্নী হৈছিলো তাতো কিছুমান বৰপেটাৰ যিবিলাক গালি আছে খৰেতি বুলি এজনী আছিল মোৰ একে হেৰিৰে ৰায়ত পাৰা একে আছিলে তেনেকুৱা মোক দেখি কোনোবাই মুখ টিপি টিপি হাঁহিছে হাওঁতে মই চাই পেলাই কৈছো তাইক কৈছো খৰেতি কি হৈছে ৰে আইয়ো তাই দেখো মন দেখি চাই দাঁত জেংৰে হাইভা লাগছা কি হৈছে তোৰ বেটি লালেৰ মুড়া খাইতি কি হাইভা লাগছা তোৰ মৰদে কেইটান বা কীৰ্তন ঘৰত যাই পাইছে না দেখোচোন ক আইয়ো বেটি লালেৰ মুড়া খাইতি সেইটো লালেৰ মুড়া খাইতি মানে হৈছে গিৰিয়ৰ মূৰ খাইতি সেইটো এটা গালি কিন্তু এইটো মই নাটকৰ ক্ষেত্ৰতহে এইটো ব্যৱহাৰ কৰিছো কাৰো জীৱনলৈ সেইটো নাহক বাৰু সেইটোৱে বিচাৰে আৰু তেওঁৰ যিটো প্ৰমোদ দাসৰ আৰু এখন আৰাও বুলি এখন আছিলে এই আৰাও বুলি যিখন বৰপেটীয়া ভাষাতে আছিলে কান্দে মানে যে নিজৰ সেইটো মই নিজৰ অভিজ্ঞতাৰ পৰা মানে মনত পৰিছিল যিটো মানে এটা ৰিডিমত তাৰ মানে কান্দে দেই ৰিডিমত কান্দে মানে সুৰত কান্দে মানুহৰ মাইকী মানুহৰ জীৱনত দুখ হলে মোৰ দুটা লৰা মানে কলৰ পুলি হেন মানে কলৰ পুলি যেনেকুৱা মানে সচল সকলো কামতে লগা দুটা লৰা হেৰি হৈছে পানীত উটি গল বানপানীত উটি যাওঁতে তেতিয়া মাকে মানে এই মথাউৰি পাৰত যেনেকে কান্দিছিলে চুলি মেলি লৰা দুটাৰ কাৰণে কান্দিছিল বাপেকে ঠিকাদাৰৰ পিছে থৈলা মানে গম পাইছানে বস্তা লৈ পিছে ঠিকাদাৰৰ পিছে দুটা পইচা পোৱাৰ আশাত তেনেকে ঘূৰি ফুৰে সেই মথাউৰিৰে উটুৱাই লৈ গল যে লৰা দুটা তেতিয়া মাকে মথাউৰিত পৰি ধাচকে কান্দিছিল এটা সুৰ আছে এই সুৰটোৰে মই গাব পাৰি মানে কান্দিছিলো আৰু এইটো ও মোর হাউসর বাপা কি দিনত কি কৰি গেলি মোর হাউসর বাপা এনেকুৱা ধৰণৰ সুৰত গায় ৰিডিম সুৰ এনেকে গৈ থাকে মানে মাক যদি সেইটো মোৰ এটা ডাঙৰ অভিজ্ঞতা আজিও মনত আছে যে মই এনেকৈ তেতিয়া মই অলপ মানে এতিয়া নিচিনা বয়স নহয় তেতিয়া মই যেতিয়া মথাউৰিত বহি মই কান্দিছো এইটো সুৰৰে এনেকে তেতিয়া কি হৈছিল মথাউৰিৰ পাৰে মানুহ মানে দৌৰি আহিছে যে কাৰোবাৰ ঘৰত কিবা হ'ল কাৰোবাৰ ঘৰত সঁচাকৈ বিপদ শ্বুটিং চলি থকা সঁচাকৈ বিপদ হৈছে কাৰোবাৰ গোটেইবিলাক মানুহ মথাউৰে দৌৰি আহিছে আৰু তেতিয়া মই জনাত প্ৰমোদ দাস আৰু বেলেগ মানুহ ক্ৰাউডৰ চিনৰ কাৰণে ল'বলগীয়া নহল সেই মানুহখিনিকে ক্ৰাউডৰ চিনত ৰাখিলে তেনেকে আচলতে আজিও চেতনা দাস যদি এখন মঞ্চত থিয় হৈ দিয়ে
সেই মঞ্চখনৰ কমিটিৰ মানুহে দৰ্শকৰ কাৰণে কোনো ধৰণৰ হেৰি কৰিব নালাগে আহিয়ে যায় আৰু বাইদেউ যিহেতু বৰ্তমান সময়তো আগতে আপোনালোকৰ জনপ্ৰিয় হবৰ বাবে বহুত কষ্ট বহুত মেহনত কৰিবলগীয়া হৈছে আজিকালি জনপ্ৰিয়তাটো অলপ সস্তীয়া নেকি বাৰু না ভাবো এতিয়া নতুন প্ৰজন্মৰ মোৰ ডিঙি চেপি মাৰি পেলাব নাই তেওঁলোকে কৰ্মই ধৰ্ম সকলোকে মই নকওঁ সকলোকে নকওঁ নতুন প্ৰজন্ম সেইদিনা যে বেষ্ট এক্ট্ৰেছ হৈছে ভাল পাইছো তাই ডেডিকেটেড তাই কৰে চিন্তা কৰে চৰ্চা কৰে এতেকে এতিয়া তপন দাসে মোবাইলত কাম কৰি আছে কিন্তু তপন দাসে যেতিয়া এটা চৰিত্ৰ ৰূপায়ণ কৰিব কিমান চৰিত্ৰৰ মাজত সোমাবলৈ চেষ্টা কৰে আৰু অধ্যয়ন কৰে যে এইটোৰ কাৰণে এইটো একদম সেই স্ক্ৰিপ্টখন লৈ সেইদিনাৰ পৰা কেলিগুলা বুলি এখন নাটক য'ত মই কেলিগুলাৰ পত্নী হৈছিলো এইখন বম্বে দিল্লী এনেকেও কৰিছিলো NSD-টো কৰা হৈছিলে তেতিয়া তপনৰ লগত শিকিবলগীয়া কথা আছে নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰীয়ে যেতিয়া কেৰেক্টাৰটো কৰিব এই কেৰেক্টাৰটো ওপৰে ডায়লগখিনি কৈ গলে নহব নহয় কি কাৰণত কৈছে কেনেধৰণে সেইটো কৰিছে মানে বক্তব্য কেনে ধৰণে প্ৰকাশ কৰিব সেইটো কথা জানিব লাগিব গোটেইখিনি বস্তু হজম কৰি তাৰ পিছতহে কৰিছিলে কেলিগুলা তেতিয়া যেতিয়া বম্বেত চাই আছে এই পুৰুধা ব্যক্তিসকল আলকাজি বা NSD যিসকল ব্যক্তি আছিল দুলালদাৰ ডাইৰেকশ্যনত আছিলে এইখন দুলালদাৰ ডাঙৰীয়াৰ পৰিচালনাত আমি বহুবিলাক ভাল মঞ্চ নাটক কৰিবলৈ সক্ষম হৈছো কিন্তু এতিয়ালৈ অকমান হেৰি হৈছে বা এতিয়া তুমি সুধিছা কাৰণে তোমাক কৈছো এতিয়া নতুন প্ৰজন্মক কলে মোক কাণ খোৱা বুলি কব আজিকালি শুনিবলৈও নিবিচাৰে কাৰোবাৰ যেন সেই ধৈৰ্যটো নাই কিন্তু আজি মই আপোনাৰ লগত কথা পাতিছো মই ইমানখিনি কথা জানিব পাৰিছো বা ইমান মই আজি হয়তো মই নুশুনা কেইগৰাকীমান নাট্যকাৰ মই তেওঁলোকৰ নামো আজি আপোনাৰ মুখত শুনিব পাৰিছো হয় নহয় সেই বস্তুটো আচলতে বৰ্তমান সময়ত লাগে মই অকমান গোবৰ্ধন নিশ্চয় দেই কাৰণ গোবৰ্ধন গাঁৱৰ যিবিলাক মানুহ আছে আগৰ দুপৰীয়া সময়ত চব বহি থাকে ভাত পানী নাৰান্ধে আৰু দেওবাৰে ভাত পানী ৰান্ধি উঠিলে যদি খাই বৈ ললে বাচন থাকি গল আৰু নাটকখন শুনি পেলাইহে তোৰ আকৌ হল কি মানুহডালে কেনেখন কৰিছে চোৱা কিনো হুকা পিছলাখন কৰি আছ নেমাত কিয় মুখে চাও হাতত এইখন কি কি কৈছ ৰাইজেতো চিলেক্ট কৰিছে বাৰু কচোন ক তোৰ ভাওটোনো কি আকৌ কেনেখন কৰিছে চোৱা বোলো তোৰ ভাওটো কি ক দে ক আকৌ কি কৈছ নহয় হুক নহয় মই টকাৰে মোৰ এইটো হৈছে টকাৰে মোৰ চন্দ্ৰবিন্দু এইটো কুদা হুক নহয় মই টকাৰে মোৰ টকাৰে এইটো চন্দ্ৰবিন্দু এইটো কুদা মোৰ হুক বাৰু কচোন তোৰ ভাওটোনো কি আকৌ ইয়াই নক কেলে বোলো তোৰ ভাওটো কি কি গাই আছ নক কেলে বোলো তোৰ ভাওটো কি গেলাৰী ঐ বচন কোনে দিলে তোক হৰি লোকৰ মতাই ৰয়েল নিমা পোচাকখিনি গপচ ওলাব ঘৈণীয়েকহঁতৰ বুকু দুহাত ফুলিব আমাৰ এইটো ওলাব চকুত কলা প্ৰতিবাৰে ভাওনা ঘৰত খেপিয়াই ভাওনা ঘৰত সিজনীয়ে মোক দেখুৱাই গাত চিকুট মাৰি মোলৈ হাঁহিব নেযাওঁ মই ভাওনা চাবলৈ এই অভিনয় বাপৰে কিমান কষ্টদায়ক চাগে কিন্তু আপোনালোকৰ বাবে কিমান সহজ
এতিয়া বহি আছো বেলেগ এটা কথা পাতি আছো হঠাৎ সেই চৰিত্ৰটোলৈ সোমাই যোৱাটো খুব ভাল লাগিছে আৰু বাইদেউ মই যদিও জানো তথাপি মই সুধিব বিচাৰিছো যে আপোনাৰ জন্মৰ তাৰিখটো আৰু চনটো 4 নৱেম্বৰ সেইকাৰণে সুধিব বিচাৰিছো মই 4 নৱেম্বৰ জন্ম মই মানে এতিয়া কিয় সুধিলো মই জানিও যদিও বুলি যে কলো মই এইটো গুগলত চাইছিলো আপুনি যে কলে গুগলত কিছুমান তথ্য ভুলকে থাকে যদি কিবা কাৰণত এটো ভুল হয় কথাটো বেয়া হ'ব তেতিয়াহলে 4 নৱেম্বৰত জন্ম লাভ কৰা এগৰাকী ইমান ডাঙৰ অভিনেত্ৰী সেই জন্মৰ তাৰিখটোতে ময়ো জন্ম হৈছো কিবা ভাল লাগি গৈছে তুমিও ভাল কাম কৰিবা আশীৰ্বাদ কৰিব যাতে মানে আগুৱাই থাকিব পাৰো মনত সদায় পাৰিবা সদায় পজিটিভিটিটো থাকিব লাগে হয় আৰু যেহেতু বিহু সমাগত অকমান বিহু নাম এটাৰে অনুষ্ঠান কামৰ মই হেৰি কলো নেকি তোমাক মই যে প্ৰথম যে বৰুৱা সংসাৰত যিটো গীত গাইছিলো পিছত মই কলো বালিৰ চাপৰিত মই প্ৰথম যেতিয়া ওলাইছো সেইটোকে গাই দিওঁ তাৰ পিছত মই যেতিয়া দেখিছো জোনাকী হলত মই একদম ডাঙৰ বিগ ক্লোজত যেতিয়া বুন্দামে কৰি নিচিনা ওলাইছো নিজকে চাই কেনেকুৱা ভাল লাগিছিল আৰু সেই ফটোবোৰ এতিয়াও নলিনী বৰুৱা যে তেজপুৰত তেখেতৰ তাত আছে সেইবোৰ ফটো তুলি আনিলেহে আচলতে বাইদেউ মই ভাবো বা বহুতে ভাবে মই আজি আপোনাৰ আগত সন্মুখত কৈছো আপোনাৰ যিখিনি আছে সেইখিনি আমি কৰবাত নহয় কৰবাত সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে হয় এতিয়া এইবিলাক চোৱা এইবিলাক মানুহে দিয়া মৰম আশীৰ্বাদ গতিকে এইবোৰ বস্তু যদি মই ঘৰটো ভাঙি দিয়ে কলৈ লৈ যাম আপুনি কোনোবা ক্ষেত্ৰত সংশয়ত ভুগিছে নেকি যদি আপুনি থকা এই ঘৰটো ভাঙি পেলাই কি হ'ব ঘৰ ভাঙিলে কোনোবা মানুহ মনত বেদনা নাথাকিব ঘৰখন কিমান প্ৰিয় ঘৰখনত কিমান আমাৰ স্মৃতি আছে সৰু হওক ডাঙৰ হওক সৰুবৰ ঘৰ ঘৰেই কিন্তু সেইখন ঘৰত শান্তি বিৰাজমান আৰু স্মৃতিখিনি নহয় জানো আমিও বিচাৰিছো চৰকাৰে কিবা এটা ব্যৱস্থা কৰক আপোনাৰ এই ঘৰখন ভঙাৰ পিছতো যাতে আপোনাক আমি এনেকে সদায় পাই থাকো লগতে আপোনাৰ যিখিনি আছে আপুৰুগীয়া সম্পদ সেইখিনি যাতে আমি সদায় দেখিব পাৰো বা আমাৰ পাছৰ প্ৰজন্মখিনি পাই থাকক এতিয়া এই গীতটোৰ কথালৈ আহোঁ বৰুৱা সংসাৰ প্ৰথম চিনেমা যেতিয়া মই প্ৰথম এই হেৰিটো গাইছিলো বিহু এটাই গাইছিলো এই বালি চাপৰিত যে কৈছো মৰি মৰি যাওঁ তোমাক দেহা কতে পাওঁ মৰি মৰি যাওঁ তোমাক দেহা কতে পাওঁ লুইতে ভটিয়াই যাওঁ দিহিঙে দি পাঙে চাওঁ তোমাক দেহা কতে পাওঁ তোমাৰ মান শুৱনি নাই মৰি মৰি যাওঁ তোমাক দেহা কতে পাওঁ মৰি মৰি যাওঁ তোমাক দেহা কতে পাওঁ লুইতে ভটিয়াই যাওঁ দিহিঙে দি পাঙে চাওঁ তোমাক দেহা কতে পাওঁ তোমাৰ মান শুৱনি নাই আৰু বাইদেউ ইমানখিনি সময় দিলে যথেষ্ট ব্যস্ত আজি দিনটোত আপুনি আমি গম পাইছিলো কিন্তু তথাপিও আমাৰ প্ৰতি সঁহাৰি জনালে খুব ভাল লাগিলে এবাৰ ঘৰটোৰ চৌদিশ মই চাম আৰু দৰ্শকসকলকো দেখুৱাম আৰু শেষত ধন্যবাদ জনাইছো ধন্যবাদ আপোনালোকে চাই আছে ইউটাৰ্ণ আৰু মই তৃষ্ণা আৰু আজি মোৰ লগত কোন আছে মই কৈ নিদো দেখিছে চক্ৰদা আছে নমস্কাৰ তৃষ্ণা নমস্কাৰ আজি ইউটাৰ্ণ মাৰিম ওকে খালি ইউটাৰ্ণটো আজি মানে এনেকে আহি আমি ৰাজগড় হৈ আকৌ যামগে আৰু ওকে হেতু তো আজি ৰাজগড়লৈ ইউটাৰ্ণ আমাৰ আৰু চক্ৰদা আছে চক্ৰদাৰ লগত বহুত কথা পাতিম লগতে আজি বাৰ্তালাপৰ ষ্টুডেন্ট খিনিও আমাৰ লগত আছে তেওঁলোকৰ লগতো পাতিব পাৰিব নিশ্চয় প্ৰথম মই পাতিম
ঠিক আছে আমি একদম ফৰ্মেলি কথা নাপাতো একদম প্ৰথমে চক্ৰদা মানে মই ভাবিলো মই মানে আপোনাক আগৰ পৰা আমি সৰু হৈ থকাৰ পৰা দেখিছো আৰু ভাবিলো নহয় বুঢ়া হোৱা বুলি কোৱা নাই মানে সৰু হৈ থকাৰ পৰা টিভি স্ক্ৰীনত দেখিছো চক্ৰদাৰ এই সংগ্ৰামটো কথা মানে অলপ হলেও জানো ভাল লাগে বা মানে ভাবো যে চক্ৰদাই এইখিনি কৰিব পাৰিছে আমি কিয় নোৱাৰিম মানে সেইটো যদি কোনোবাই মানে মানে মনত ল'ব পাৰে তেতিয়াহ'লে হয় সকলোতো চক্ৰপাণী পৰখৰ হ'ব নোৱাৰে সবে পাইব কিলে নাই তথাপিও চক্ৰদাই এই যে সক্ৰিয় সাংবাদিকতাৰ পৰা ইমান খিনি দূৰলৈ আহি পেলাই এই চিন্তাধাৰাটো বাৰ্তালাপ আজি জন্ম হ'ল ইমান ধুনীয়া ৰাইজৰ সঁহাৰি কেনেকে আহিলে বাৰু মনলৈ সক্ৰিয় সাংবাদিকতাই আমুৱালে নেকি আমুৱালে বুলি নকওঁ মই সক্ৰিয় সদায় হৈ আছো সক্ৰিয় যদি হৈ নাথাকো বাৰ্তালাপৰ জন্ম নহয় আৰু এইটো নহয় যে কোনোবা এটা টিভি চেনেলত থাকিহে মই সক্ৰিয় হৈ থাকিব পাৰিম সক্ৰিয়তাটো মোৰ কথা বতৰাৰে মোৰ কামেৰে এইখিনি প্ৰমাণ কৰিব আৰু তুমি কোৱাৰ দৰে তোমাৰ অনুষ্ঠানটোৰ নামেৰে মই এইটো ক'ম যে ময়ো ক'ৰবাত ইউটাৰ্ণ লৈছো আৰু ইউটাৰ্ণ মই ইমানেই লৈছো যে ক'ৰবাত মোক বহুতে ক'ল যে ই ডলাৰ বগৰী ইটো চেনেলৰ পৰা সিটো চেনেল সিটো চেনেলৰ পৰা সিটো চেনেল যে সেই সময়ত মোৰ উত্তৰ কিছুমান মই এনেকে দিছিলো যে ইটো চেনেলৰ পৰা সিটো চেনেললৈ অফাৰ কিয় আহে সকলোৰে কাৰণে অফাৰ নাহে আজি এতিয়াও বাৰ্তালাপত যদি মই জন্ম দিলো বাৰ্তালাপ চলি আছে মই ND24 কাম কৰি থাকো এতিয়াও যে বাকি চেনেলৰ পৰা অফাৰ নাহে তেনেকুৱা নহয় অফাৰ কালে আহে যাৰ কিবা এটা আছে বা যোনে কিবা এটা কৰি দেখাব পাৰে কাৰোবাৰ ওপৰত এটা আশা আছে এই ল'ৰাটোৱে কৰি দেখাব পাৰিব মই ভাবো মই কৰি দেখাব পাৰিম আৰু মই কাম কৰি থাকো মই 1 মিনিট সময় এটা ৱেষ্ট নকৰো আজি তুমি আহিছা মই কালি কৈছো প্ৰতিটো দিনতে এটা অনুষ্ঠান থাকে তো কাইলে কি আছে পৰহিলে কি আছে মই এসপ্তাহৰ শিডিউল এটা বনাই থৈ দিও আৰু কাম কৰাত মোৰ সুবিধা হয় গতিকে মই ভাবো যে সক্ৰিয় হৈ থাকিবৰ কাৰণে তুমি কাম কৰিব লাগিব সক্ৰিয় শব্দটো এটো নুবুজায় যে তুমি এটা চেনেলত কাম কৰি আছা সক্ৰিয় শব্দটোৱে এটো বুজায় যে তুমি দিনটোত কিমান সময় সক্ৰিয়তাৰে কাম কৰি আছা গতিকে মই চক্ৰপাণী পৰাখৰে দিনটো 24 ঘণ্টাই কাম কৰিবলৈ চেষ্টা কৰো আৰু হেতুতহে মই সক্ৰিয় গতিকে এনেকৈ মই সক্ৰিয় হৈ আছো আৰু সক্ৰিয় হৈ থাকিম প্ৰতিটো সময়ত মাতি যাম বাৰ্তালাপৰ বাবেও কাম কৰিম আৰু ND24 অনুষ্ঠানবিলাকৰ কাৰণেও কাম কৰি যাম হেতুটো কৰিবই লাগিব সক্ৰিয়টো হেতুহে মোৰ কাৰণে সক্ৰিয় দিনটোত মই কিমান সময় কাম কৰি আৰু যদি এই যে আপুনি কলে চেনেল বাগৰা ডলাৰ বগৰী বুলি কৈছিলে মানে অসমৰ সাংবাদিকতাৰ মানে সাংবাদিক জগতখনত সাংবাদিকসকলে ইটো চেনেলৰ পৰা যে হিটো চেনেললৈ খলাবলগীয়া হয় তাৰে এজন আপুনি আছিলে একদম কিহৰ বাবে হয় কেৱল ধনৰ বাবে নে আন কিবাও থাকে অকল ধনৰ বাবে নহয় যদি ধনৰ বাবে কৰিলোহেতেন মই বাৰ্তালাপত পইচা নোহোৱাকে আৰম্ভ নকৰিলোহেতেন অকল মই নহয় মই চাগে অসমৰ দ্বিতীয়জন সাংবাদিক যি ইমান চেনেল চেঞ্জ কৰিছে ইয়াৰ ওপৰত আৰু এজন আছে মোৰ দাদা মোৰ খুবেই অগ্ৰজ আৰু সদায় ফোনত ইটো সেইটো সবে জানেও গতিকে নামটো নকওঁ ন মই চাগে দ্বিতীয়জনেই হ'ম যি আটাইতকৈ বেছি চেনেল চেঞ্জ কৰিছে কিন্তু কৰবাত মই আত্মসন্তুষ্টিৰ বাবে কাম কৰিছো আত্মসন্তুষ্টি লাগে বহুত ডাঙৰ কথা মই আত্মসন্তুষ্টি হেতুত মই সদায় ফাৰ্ষ্ট প্ৰায়োৰিটি মোৰ হেতু মই নিজে সুখী নে মই নিজক নিজে ভাল পাও নে মোৰ হেতু বেলেগৰ লগত মোৰ কোনো কথা নাই আৰু নিজে সুখী নহলে বেলেগক সুখী কৰিব কেনেকৈ কৰিবা তো মই সেইকাৰণে মই সদায় ভাবো মই যদি সুখী হৈ আছো মই বেলেগক 10 জনক সুখী কৰিব পাৰিম আৰু নিজে যদি সদায় দুখী থাকা তেতিয়াহলে মই কেনেকৈ বেলেগক সুখী কৰিম এক নম্বৰ কথা হেতু দুই নম্বৰ কথা এটা চেনেলত মই দেখিলো 8.5 ঘণ্টা কাম কৰিব লাগে কৰবাত 9 ঘণ্টা কৰবাত 10 ঘণ্টা 10 ঘণ্টাত আমি এটা চেনেলত কিমান কাম কৰো দুটা পেকেজ তিনটা পেকেজ ৰিপৰ্টিং শো কিবা কিবি হল খুব বেছি আমি কাম কৰো 3-4 ঘণ্টা এটা চেনেলত সক্ৰিয়ভাৱে তো এই 3 ঘণ্টাৰ বাহিৰে বাকি সময়খিনি মই ইমান কিটা চেনেলত কাম কৰি এটা বস্তু বুজি পালো বাকি চেনেল কিটাত বাকি 6 ঘণ্টা মই বেলেগৰ লগত কথা পাতোতেই যায় বেলেগৰ কথা বেলেগত ইটোৰ কথা হেতু আজি অমুকে অমুক কৰিলে নহয় অমুকৰ অমুক হল বুজিলে অমুকৰ লগত প্ৰেম কাহিনী কি গম পাবি আৰু চেনেলত এটো নেকি যে পাৰ্সোনাল কথাও খুচৰা বহুত বেছি তৃষ্ণা মই হেবিলাক বহুত পালো আৰু সেই বস্তুবিলাকত মোৰো সোমাই গৈছিল কৰবাত মই এনি টাইম মই হেবিলাক খুচৰি ফুৰিছিলো কি হৈছে কি নাই হোৱা ইটো চেনেলৰ পৰা হিটো চেনেললৈ যোৱাৰ ক্ষেত্ৰতো বহুত প্লেনিং দেখিলো বহুত ডাঙৰ মানুহে যেতিয়া নিউজ লাইভৰ পৰা প্ৰতিদিন আহিলো প্ৰতিদিনৰ পৰা নিউজ 18 গলো নিউজ 18ৰ পৰা ডিৱাই গলো তেতিয়া মই গম পালো যে ইয়াত দেখোন কাম কৰাতকে মানুহৰ চেনেল বাগৰাত বেছি মানে আলোচনাবিলাক বেছি চলি থাকে তো কাম কেতিয়া কৰিলো আমি মই ভাবিলো কামখিনি ভালকে কৰো নিজৰ জায়গাত নিজে থাকি পেলাই তো
সেইকাৰণে মই ভাবিলো যে এইটো বেষ্ট আৰু এই গছিপ চচিপ এইবিলাকৰ পৰা আঁতৰত আৰু সেইকাৰণে সেইদিনা এটা ফেচবুকত পোষ্টে দিছো বহুতৰ মাইক বন্ধ কৰিব লাগিব যদিহে মোৰ মাইকটো অন হ'ব আৰু তলত কমেন্ট ধাৰাসাৰ কৈ দিয়ক কি হৈছে কৈ দিয়ক না সৰু সুৰা এইবিলাক চলি থাকে ইয়াতো যে তেনেকুৱা নহয় ইয়াতো আছে তেনেকুৱা কিন্তু সাহসটো লাগিব ধৈৰ্যটো বহুত বেছি প্ৰয়োজন ধৈৰ্য বহুত ধৰিছো জীৱনত চাগে মোৰ সমান ধৈৰ্য ধৰা মানুহে নাই মই কাকো বেয়াকে যিমান পৰ্যায়লৈকে পাৰো নকওঁ মই হাঁহি ফুৰ্তিয়ে থাকো কিন্তু বেয়াকে যিদিনা কম বহুতে পায়ো থৈছে আৰু যিদিনা মই এক্সট্ৰিমত যাওঁ এক্সট্ৰিম পৰ্যায়ত গৈ যিখিনি কৰিছো সেয়াও গম পাইছে গতিকে মই ধৈৰ্য সদায় ধৰিছো আৰু ধৈৰ্যই মানুহক বোলে মহান কৰে এইটো গম পাইছো চাও কিমান দিন ধৈৰ্য ধৰাৰ কাৰণে আজি ইমানটো পৰ্যায়ত একদম আৰু চক্ৰদা যেতিয়া প্ৰথম সাংবাদিকতাৰ জগতখনলৈ আহিছিলে আপুনি ডাইৰেক্ট মানে কেমেৰা দুলোৱা নাছিলে আপুনি কেমেৰাৰ বেকত আছিলে কেনেকে কেমেৰা আগলে আপুনি যাব পাৰিব বুলি সেই আত্মবিশ্বাসটো নে কোনোবাই আপোনাক জোৰ দিছিলে মই একদম গোটেই কাহিনীটো তোমাক কৈ থওঁ মই আহিলো কলেজত ছয়দুৱাৰ কলেজত পঢ়া শুনা কৰিলো তাত জিএছ আছিলো মেগাজিন সেক্ৰেটাৰী আছিলো কালচাৰেল সেক্ৰেটাৰী আছিলো এনচিচি মোৰ সিনিয়ৰ আন্ডাৰ অফিচাৰ আছিলো দিল্লীত পেৰেড কৰিছিলো মোৰ ডিফেন্সত যোৱাৰ খুবেই মন আছিল মোৰ পত্নীও একেই তাইও এনচিচি ডিফেন্সত যাবলৈ ফিক্স আৰু মই এছএছবি সাৰ্ভিস সিলেকশন বৰ্ডৰ এমহীয়া এটা আৰ্মিৰ লগত ট্ৰেইনিং কৰিছিলো ৰাইফলৰ পৰা আৰম্ভ কৰি সকলো মই চলাব জানো তো সেই সময়ত মোৰ ইমান বেছি ইচ্ছা যে মই ডিফেন্সত যামে মই ডিস্ট্ৰিক্টৰ ইন্টাৰ কলেজ যে ডিস্ট্ৰিক্ট কম্পিটিশন হয় তাত হাই জাম্পত মই ফাৰ্ষ্ট হৈছিলো তো কৰবাত মোৰ ডিফেন্সত যোৱাৰ খুব মন তাৰপিছত কৰবাত গৈ মই ৰৈ যাবলগীয়া হ'ল ঘৰখনৰ কাৰণে মাৰ কাৰণে মায়ে মোক ক'লে যে ঘৰৰ এটা ল'ৰা ডিফেন্সত যাব নালাগে দে বেলেগ কিবা তাৰপিছত গুৱাহাটী আহিলো মৰফত পঢ়া শুনা কৰিলো এপিটমত কৰিলো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাছ কম কৰিলো আধৰুৱাকে তো তেনেকে কৰি এইখিনি আহিল তাৰপিছত যেতিয়া ইয়াত আছিলো ইয়াত থাকোতে প্ৰথম জনসাধাৰণ বেদদাৰ কথা ক'বই লাগিব বেদদা তোমাৰো খুব ভাল ঘৰৰ ওচৰ তুমিও স্কাই নিউজত বেদদাৰ লগত কাম একেলগে কৰা আৰু ছাৰ বহুত মানে সহায় কৰে বহুত শিকাই বুজাই লয় কিনা বেদদা আহিছিলে মই এটা ইন্টাৰভিউ কৰিছিলো তাৰপিছত জনসাধাৰণত মই তেতিয়া পঢ়ি থাকোতে মই আগবেলা ক্লাছ কৰো পিছবেলা গোটেই দিন খোজকাঢ়ি নিউজ বিচাৰি ঘূৰি প্ৰেছ ক্লাবত যাওঁ কৰবাত যাওঁ খুব ধুনীয়া ধুনীয়া আৰ্টিকেল লিখিবলৈ আৰম্ভ কৰিলো তো প্ৰথম আৰ্টিকেলটো গৈ পেলাই বেদদাক দিলো বেদদাই খুব ভাল পালে তাৰপিছত জনসাধাৰণ বাতৰি কাকতখনত প্ৰথম পাব্লিছ হোৱাৰ লগে লগে বেদদাই কৈছে তুমি কণ্টিনিউ কৰা লিখা তো সেইটো মোৰ কাৰণে জীৱনৰ ডাঙৰ এচিভমেণ্ট আৰু এটা বস্তু দেখাই আৰু জীৱনৰ প্ৰথমটো 100 টকা মোৰ এইটো দৰমহাৰ 100 টকা ইয়াতে লিখা আছে সাংবাদিকতা কৰি মোৰ প্ৰথম দৰমহাৰ 100 টকা জনসাধাৰণৰ পৰা পোৱা চক্ৰবাণী এটা কিনা বেদদা হতে শোটোত দেখাইছিল তো 300 টকা পাইছিলো প্ৰথম বেদদাই দিছিলে 300 টকা দিলে 100 টকা মাক দিলো 100 টকা কামাখ্যা মাক দিলো আৰু 100 টকা পত্নীক দি থৈছিলো এই পত্নীটো আনি পেলাই ইয়াত ধুনীয়াকে এতিয়া থব লগিয়া ইমান ধুনীয়াকে আছে এইটো সবে দেখিছা নহয় ইমান ধুনীয়াকে ৰাখিছে একদম সঁচা কথা এই বস্তুটো যে কোনেও কিন্তু মানে নাভাবে কিন্তু চক্ৰপাণী পৰাৰে মই বিৰাট ইমোশনাল মানুহটো সেইকাৰণে চাগে তেনেকুৱা তাৰপিছত পেপাৰত লিখা মেলা কৰিলো তাৰপিছতে ৰিজেকশ্যন মোৰ জীৱনত বহুত হৈছে মই চাগে বিফলতা মোৰ যিমান পাইছো চাগে কোনেও পোৱা নাই কিন্তু কৰবাত মই সুখী তেতিয়া প্ৰাইম নিউজ আহিছিলে প্ৰাইম নিউজৰ তাৰ ইন্টাৰভিউ দিবলৈ গলো তাৰ যিজন এডিটৰ আছিলে মই এটা নাম নকওঁ তো তেখেতে মোক ৰিজেক্ট কৰিছিলে কিন্তু সৌভাগ্যক্ৰমে সিদিনা তেখেতে মোক ফোন কৰি পেলাই এগৰাকী মহিলাৰ ইন্টাৰভিউ লবলৈ মোক খাতিৰ কৰিছে তাতকে ডাঙৰ কথা মোৰ কাৰণে হ'বই নোৱাৰে তো তেওঁৰ লগত মই এতিয়া ভাল তাৰপিছত মই সেন্টিনেল বুলি এখন পেপাৰ আছিলে তাৰ এটা অসমীয়া এখন আছিলে তেওঁলোকৰ তাত লিখা মেলা কৰিবলৈ গলো তো মই হৈছো অসমীয়া মানুহ মোক দিছে অসমীয়া পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ মই নোৱাৰিম বুলি কৈ গুচি আহিলো এনে এজন মানুহে কৈছিলে এডিটৰে তুমি জীৱনত একো কৰিব নোৱাৰা তো সেইজনকো মই কৰবাত নহয় কৰবাত মই দেখুৱালো যে কৰি পেলাই প্ৰথম ডিৱাইত ইন্টাৰভিউ দিব গৈছো ডিৱাইত ইন্টাৰভিউত প্ৰথম ৰিজেকশ্যন হৈছে পিছত ডিৱাই মোক মাতি নিছে তো কৰবাত মই এইটো ভাবো যে ৰিজেকশ্যনটো খুব বেছি প্ৰয়োজন আৰু যদি সদায় সফলতা আহি থাকে নহয় তুমি বিফলতাক ফিল কৰিব নোৱাৰা তেনেকে কৰি থাকোতে মোক প্ৰথম প্ৰেছ ক্লাবত মই তেতিয়া একদম খিনমিন ল'ৰা এটা এনেকে সবকে দাদা বাইদেউ বুলি মাতি নিউজ বিলাক কৰি থাকো তাতে এজন আছিক আহমেদ কেমেৰা পাৰ্চন আছিক দা চিনি পাইছা আছিক দাই মোক প্ৰথম কৈছিলে যে চক্ৰপাণী এটা এনএন বুলি নিউজ এটা আহি আছে ৰাণা জামান ছাৰৰ তো তুমি তাত এবাৰ ট্ৰাই কৰাচোন তুমি দেখা শুনাটো ভাল তাত নিউজ চুজ কৰিব পাৰিবা আছিক দাই পিছদিনা আগদিনা ক'লে আছিক দা তেতিয়া তাতে কেমেৰা পাৰ্চন আছিলে
তাৰপিছত গ'লো, গৈ পেলাই ৰাণা জামান ছাৰে খুব ভাল পালে, মোক কৈছে তুমি অনুষ্ঠান কৰা, নিউজ পঢ়া। মই নিউজো পঢ়িলো, প্ৰগ্ৰেমো কৰিলো। প্ৰথম অনুষ্ঠান মস্তি কি পাঠশালা বুলি এটা অনুষ্ঠান কৰিলো, মই আৰু মৌচুমী, শ্যামলী, এনেকে বহুতখিনি এংকৰ এইটো NN চেনেলটোৰ পৰা বেলেগ বেলেগত এতিয়া সংস্থাপন লাভ কৰিছে। তো সেইটো আছিল মোৰ প্ৰথম। তো মোক প্ৰথম টিভি চেনেলত যে মই এংকৰ হ'ম, মোক প্ৰথম এজন কেমেৰা পাৰ্চনে কৈছিলে যে তুমি ট্ৰাই কৰা, তুমি পাৰিবা। আছিক আহমেদক মানে দাদাক সদায় মই যেতিয়াই লগ পাওঁ তেতিয়াও আজিও দেখিলে সেই শ্ৰদ্ধাটো সদায় আছে। তেনেকুৱা এটা থাকি যায়, কোনোবা এজন ব্যক্তি থাকে মানে আৰত থাকি যায়, সেই আত্মবিশ্বাসটো বেছি হেৰি কৰি দিয়ে, পাৰিবা বুলি যে তেওঁ লৈ গৈছিল, পিটিচি কেনেকে মাৰিব লাগে সেই পৰ্যন্ত তেওঁ শিকাইছিলে। থেংক মানে আজি তেওঁৰ কাৰণে আমি পাইছো চক্ৰপাণি পৰাশৰক, হয় নাই? তো সেয়া তাৰ বাহিৰে আৰু বহুত মানুহ আছে। তাৰপিছতে মই তাৰ পৰা নিউজ লাইভ জইন কৰিলো। নিউজ লাইভত জইন কৰাৰো ক'ৰবাত কিবা কিবি ইতিহাস আছে, তো ইমানখিনিলৈকে নাযাওঁ। ক'ৰবাত চিধাকে ঘি উলিয়াব নোৱাৰি, বেকাকে উলিয়াব, ইমানো মই ষ্ট্ৰেইট নহয়, মই ক'ৰবাত অলপ বেকাও হয়। তো সেইবিলাক তেনেকে গৈ এইখিনি পৰ্যায়লৈকে আহিছো। আৰু এতিয়া ইমান ধুনীয়াকে বাৰ্তালাপ হৈছে, ইয়াৰ ষ্টুডেন্ট খিনি আহি আছে। আৰু এটাই কথা, বাৰ্তালাপলে মেইন কথাটো হৈছে আপুনি চক্ৰপাণি পৰশক সকলোৱে ভাল পাই কাৰণে ইয়ালে ষ্টুডেন্ট খিনি একে ঢাপলি মেলি আহিছে। আৰু লগত যিহেতু আছে, এই ছাৰৰ বিষয়ে কি কবা বাৰু? কেনেকুৱা লাগে? এতিয়া নকয় হেতে মুখৰ আগত। মুখৰ আগত নকয় ন? ছাৰ ভয় লাগে নাই? গালি পাৰে নাই বাৰু? সেইটো কোৱাচোন। নাপাৰো ন, ইয়াক সোধাচোন। চক্ৰদাই গ'ল নহব, কয় পাৰে নাই? নাপাও ন, পাৰো জানো? নাপাৰো, মৰম ভয় লাগিছে, মৰমীয়াল খঙো আছে ন? এইটো থাকিবই লাগিব বাৰু, আৰু সেইটো তোমালোকৰ ভালৰ কাৰণে। খং মই এনেই নকৰো, মই এক্সট্ৰিম পৰ্যায় পালেহে খংটো আহে। বেলেগতো মই একদম কুল। মই ইয়াত ধূপ ধূনা জ্বলাই থাকো, মই ইয়াত কফুৰ জ্বলাই থাকো যাতে মোৰ খং নুঠে। আৰু আজি যিটো স্থানত বহি আছো, এই পাছফালে ইমানখিনি যে এৱাৰ্ড আছে, এই ৰুমটোলে সোমাই অহাৰ লগে লগে কিবা এটা মানে নিজে ইয়াত চৰকাৰী এৱাৰ্ড একো নাই। নহয়, চৰকাৰী নহয়, মানে আপুনি যিখিনি ৰাইজে মৰম সজাই ৰাখিবলৈ এইখিনিয়ে চাই থাকো। এখন চকীত বহি এইখিনি চাওঁ, চাই পেলাই তেতিয়া ভাবো ইমানখিনি যদি মৰম দিছে তেন্তে মোৰ ওপৰত দায়িত্ব আছে যথেষ্ট কৰিব লাগিব। সেইকাৰণে চকীখন ইফালে দি এইখিনি চাই পেলাই বহি থাকো। আৰু বহুত কাম কৰিব আছে, কৰি থাকিবই লাগিব। আৰু হেৰি বাৰু অকমান বেলেগ ফালে যাওঁ। বৌক আজি কালি কৈছিলো মই, বৌক যদি পাওঁ ভাল হলহেঁতেন সন্মুখত ৰাখি সুধিব পাৰি, কিন্তু নাপালো। কেতিয়াবা একেলগে বহিম বাৰু, কেতিয়াবা বহিম। এই যদি সুধো, চক্ৰপাণি পৰাশৰৰ প্ৰেম পত্নীৰ লগতে প্ৰথম মানে পত্নীয়ে প্ৰেমিকা আছিল নে? পত্নীয়ে প্ৰেমিকা, পত্নীয়ে পত্নী, মই এজনীয়ে মোৰ, আৰু সেইজনীয়ে আৰু। এইটো নহয় যে প্ৰেম নহয়, প্ৰেম হয়, প্ৰেম বহুত বাৰ হয়, প্ৰেম হব পাৰে। কাৰোবাক দেখি ভাল লাগে, কাৰোবাক কথা পাতি ভাল লাগে, কাৰোবাৰ চকু জুৰি ভাল লাগে, কাৰোবাৰ মুখখন ভাল লাগে। প্ৰেম বহুত বাৰ হ'ব পাৰে, কিন্তু প্ৰেমত গৈ যে তুমি কাৰোবাক দুখ দিবা, মই সেইটো বিশ্বাস কৰিব নোৱাৰো। ভুল কৰিছো জীৱনত, ভুলবিলাকৰ পৰা শিকিছো, শুদ্ধ কৰিছো নিজক। আৰু সিমানলৈকে কলো আৰু। ঠিক আছে বাৰু, প্ৰেমৰ বেছি নাযাওঁ। আৰু যদি মই সুধো যে চক্ৰদা, আপুনি নিজকে কি বুলি পৰিচয় দি ভাল পায়? মই আগতে আৰু এতিয়াও মই সাংবাদিক হিচাপে পৰিচয় দি ভাল পাওঁ। এজন সাংবাদিক, এজন যুৱ সাংবাদিক বুলি বহুতে কয়, কিছুমানে কয় জ্যেষ্ঠ সাংবাদিক, ক'ৰবাত যদি কয় দক্ষ সাংবাদিক হলে বেছি ভাল লাগে। দক্ষ সাংবাদিক, সাংবাদিকৰ লগত দক্ষ, জনপ্ৰিয় সাংবাদিক বুলি বহুতে কয়। জনপ্ৰিয় জনপ্ৰিয়টো কণ্ঠশিল্পী হয়, জনপ্ৰিয় অভিনেতা হয়, জনপ্ৰিয় স্পৰ্টছ পাৰ্চন হয়। সাংবাদিক জনপ্ৰিয় হোৱাৰ লগে লগে দিগদাৰ আহি যায় তাত। তো মই জনপ্ৰিয় শব্দটোতকে সাংবাদিক, আৰু দক্ষ হবলৈ বহুত কাম কৰিব বাকী আছে। সাংবাদিক সদায় দক্ষ হবলৈ চেষ্টা কৰিব লাগে মোৰ বোধে। ঠিকে আছে। আৰু যিহেতু বৰ্তমান সময়ত আমাৰ যি অসমৰ ৰাজনীতিক পৰিৱেশটো, ৰাজনৈতিক পৰিৱেশটো আগতে যিটো ধৰক এতিয়া সেইটো সাম্প্ৰদায়িক ৰাজনীতিলৈ হেৰি হৈছে, সেইটো কি কব? আগতে যিটো মানে সম্প্ৰীতিৰ ৰাজনীতি আছিল, এতিয়া সাম্প্ৰদায়িকতালে যেন পৰিৱৰ্তন। সম্প্ৰীতি আৰু সাম্প্ৰদায়িক বহুত বেলেগ বস্তু এইকেইটা। আমিতো সদায় কওঁ শংকৰ আজানৰ দেশ। কেতিয়াবা এনেকুৱা হয়, ক'ৰবাত ফিল হয় একেলগে পঢ়া সেই মুছলমান বন্ধুজন যেন ক'ৰবাত আজিকালি আমি ক'ৰবাত ফেচবুকতে সমালোচনা কৰিবলৈ লৈছো।
এনেকুৱা ফিল হয় কৰবাত কিন্তু এইবিলাক নহওক মোৰ বহু বন্ধু আছে বান্ধৱী আছে কিন্তু আমাৰ মাজত সেইবিলাক কেতিয়াও অহা নাই মই তেওঁলোকৰ ঘৰত যাওঁ তেওঁলোকৰ ঈদত মই যাওঁ মোৰ বিহুত তেওঁলোক আহে একেখন কেৰাহীত আমি ৰান্ধি খাওঁ একেলগে থাকো একেলগে ঘূৰো ফুৰো আমাৰ মাজত সেইবিলাক দেখা নাই কিন্তু সমাজখনত কৰবাত বিভিন্ন কাৰণত যেতিয়া ৰাজনৈতিক প্ৰেক্ষাপটটো দেখা যায় তেতিয়া কৰবাত ফিল হয় কি হৈ আছে আগতেতো আমি এইবিলাক কথা পতা নাছিলো নাই আজিকালি আমি ক'বলৈ বাধ্য হৈছো আগতেতো আমি পতা নাছিলো হঠাৎ ক'ৰ পৰা ওলালে এইবিলাক হঠাৎ কেনেকৈ হ'ল হঠাৎ কালি এটা মই ৰাতিটো নিউজ পালো আচৰিত পালো সেইটো এতিয়া মই ক'বলৈও নাযাওঁ তো এনেকুৱা কিছুমান নিউজ প্ৰায়ে পাই থাকো এইবিলাক পালে এতিয়া নাহিদৰ কালি ঘটনাটো কোনোবাই লিখিছে ছচিয়েল মিডিয়াত যে এইটো ইয়াতো সাম্প্ৰদায়িকতাৰ হেৰি শিকিছে নহয় এইটো হৈ গৈছিল ভুল আমি ভুলবশত আমি তাত ৰূপ দিবলৈ যাওঁ বিভিন্ন কাৰণত তো ভাল নালাগে সেইবিলাকৰ পৰা সদায় দূৰত আঁতৰিয়ে আছো আঁতৰি থাকিম ৰাজনীতিৰ প্ৰেক্ষাপটখনৰ পৰাতো সদায় দূৰত সুস্থ ৰাজনীতি হওক মই যে ৰাজনৈতিক নেতাৰ লগত যে মই অনুষ্ঠান কৰা নাই সেইটো নহয় তৰুণ গগৈ ছাৰৰ লগত যিটো অনুষ্ঠানবোৰ আছে প্ৰায় 2 ঘণ্টাৰ এটা অনুষ্ঠান তেওঁৰ ব্যক্তিত্ব তেওঁৰ সহজ সৰল মনোভাৱ বহুতবাৰ তেওঁৰ লগত ইণ্টাৰভিউ কৰিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো হয়তো ভৱিষ্যতলৈ কৰিম আৰু কেতিয়াবা ক'ৰবাত যে যাওঁ গ'লে দেখা পাওঁ তেওঁলোকেও মোক ভাল পায় ৰাজনৈতিক ক্ষেত্ৰৰ ব্যক্তিসকলে বেয়া নাপায় তেওঁলোকে ভাল পায় মই যে ৰাজনীতিৰ পৰা আঁতৰত মই কেতিয়াবা ভাবো তেওঁলোকে বা মোক কেনেকে ভাবে তো কিছুমান অনুষ্ঠানত মন্ত্ৰী বিধায়ক MLA যেতিয়া লগ পাওঁ তেওঁলোকে খুব বেছি মৰম কৰে দুজন মানেতো সেইদিনা মোক কৈছে কাৰ কথা কম বহুত কেইজন আছিল না গৈছিলো মন্ত্ৰী MLA যে তোমাৰ অনুষ্ঠানবিলাক ৰাতি মই শুবলৈ গৈ শুই চাওঁ দেই অনুষ্ঠান সময় পাই না আপুনি কোনটো অনুষ্ঠান চাইছিলে কওকচোন অমুকটো মই তেতিয়া ভাবো তেওঁলোকো ৰাজনীতিৰ উদ্ধত গৈ কিছুমান কাম কৰিবলৈ বিচাৰে চাবলৈ মন যায় তো আৰু যদি সুধো যে চক্ৰদাৰ মানে সকলোতকৈ ভাল লগা এজন ৰাজনৈতিক নেতা সেইটো ৰাজনৈতিক ক্ষেত্ৰৰ পৰা বুলি নহয় ব্যক্তিগত ক্ষেত্ৰৰ পৰাও হ'ব পাৰে যিয়ে সঁচা অৰ্থত ৰাজনীতি কৰে যিয়ে মানৱতাৰ ৰাজনীতি কৰে যিয়ে কি বুলি ক'ম শৰৎচন্দ্ৰ সিংহ প্ৰথমতে তেওঁ ঘৰলৈ গৈছিল তেওঁৰ ঘৰটো নামনি অসমৰ এইফালে তেওঁৰ ঘৰটো দেখিলে ব্যক্তিত্বটো তেওঁৰ যেতিয়া গম পাইছিল তেওঁতো লগ পোৱা নাছিলো তেওঁৰ যিটো মূল্যবোধৰ ৰাজনীতি সেই কথাখিনি মানিব লাগিব এতিয়া কৰবাত এনেকুৱা হৈছে যে পাহৰি গৈছে আমাৰ যে মৃত্যু হ'ব কেতিয়াবা আমি যে যিবিলাক সম্পত্তি কৰিছো এইবিলাক যে আমি এৰি থৈ যাম এইবিলাক কোনোবাই পাহৰি যায় তো সেইবিলাকৰ উদ্ধত যোনে ৰাজনীতি কৰিব তেওঁলোক সদায় ভাল লাগে ভাল লাগি থাকিব সেইটো হয় আৰু একদম আৰু ৰাজনীতিক পৰিৱেশটো আমি সদায় সুস্থ হৈ থকাটোৱে বিচাৰো সকলোৱে বিচাৰে আৰু অকমান ৰাজনীতিৰ পৰা ফালৰি কাটি আহোঁ যদি মই চক্ৰদাই বহুত ইণ্টাৰভিউ দিছে বহুতৰ আগতে কৈছে নিজৰ জীৱন কাহিনী কিবা কিবি কিন্তু এনেকুৱা কিবা চিক্ৰেট মানে এনেকুৱা কাহিনী আছে নেকি যিটো চক্ৰপাণি পৰখাই আজিলৈকে ক'তো কোৱা নাই মোৰতো খোলা কিতাপ বৌয়ে গম নোপোৱা কাহিনী আছে যদিও ক'ব পাৰে বৌয়ে গম নোপোৱা কাহিনীটো চব গম পায় এভৰিথিং যদি কোনোবাই মোক ভাল পাইছিলে প্ৰেম কৰিছিলে সেই পৰ্যন্ত বৌয়ে গম পায় মোৰ মোবাইল ফোন চব ঘৰত এনেকে পৰি থাকে তো মই সেইকাৰণে এটা ক্ষেত্ৰত মই সৎ যে মই কাকো কেতিয়াও বেয়াকে কৈ পোৱা নাই বেয়াকে মই ক'বলৈ গৈছো তো মই মোৰ পত্নীৰ সন্মুখত বহি মই কাৰোবাৰ ছোৱালী এজনীলৈ যদি মেছেজ কৰিছো মই পত্নীৰ সন্মুখত বহি কৰিছো এই সন্দেহ বস্তুটো তেতিয়া নাথাকে তুমি খোলাকে মোবাইলটো থোৱা তোমাৰ ফোনটো আহিলে ফোনটো ৰিচিভ কৰি পেলাই দিয়াচোন কোনে কৰিছে এই বস্তুখিনিয়ে সংসাৰখনো ঠিকে ৰাখিব তোমাৰ মাজত এইটো নানিয়ে বস্তুবিলাক এই যে সন্দেহ কিবা কিবি বীজবিলাক যে এইবিলাক নানে মই সদায় ভাবো যে তেনেকে থকাই ভাল মোৰ মতে তেনেকে থকাই ভাল যদি মই মাৰ ওচৰত মই মোবাইলত কোনোবা এজনী ছোৱালীক মেছেজ কৰিছো পত্নীৰ ওচৰত কৰিছো মই সকলোৰে ওচৰত তেনেকেই কৰিব পাৰো মোৰ কথাটো তেনেকুৱা তো মই তেনেকেই থাকি ভাল পাওঁ তেনেকেই আছো তেনেকুৱা চিক্ৰেট নাই চব গম পায় পত্নীয়ে চব গম পায় আৰু চক্ৰদাৰ আটাইতকৈ দুখ লগা মোমেন্টটো কি আছিল মই বিৰাট ইমোচনেল মানুহটো হঠাৎ দুখ লাগে হঠাৎ ফুটি
তথাপিও একদম মানে সকলোতকৈ দুখ কোন কেতিয়া দুখ লাগিছিল বেছি বেছি ইমোশনাল হৈছিল সেইদিনা যেতিয়া মোক চাকু মাৰিছিলে যে চাকু মৰাৰ সময়ত তেতিয়া মানে কি হৈছিল দুখ লগা কাৰণটো মোক চাকু মৰাটো নাছিল মোৰ পেইন বিলাক ইমান নাছিল মোৰ দুখ লাগিছিল মোক কিয় মাৰিলে তো সেইদিনা হস্পিটেলত মিনিষ্টাৰ এমএলএ শিল্পী যিটো ভিৰ হৈছিল সেইদিনা মোৰ দুখ লাগিছিল যে মোকো ইমান মানুহে ভাল পায় যেতিয়া জিএনআৰচিৰ হস্পিটেলৰ সন্মুখত 200-300 মানুহ কোনোবাই মোক লগ কৰিব আহিছে কোনোবাই ইফালে গৈছে সিফালে গৈছে তেতিয়া মোৰ দুখ লাগিছিল মোকো ইমান মানুহে ভাল পায় যেতিয়া মই ভাবিলো তেতিয়া মোৰ ল'ৰাটো 3 মাহ শুভমৰ তেতিয়া মই ফিল কৰিছো যদি মই আজি মৰি থাকিলো হেতেন তো ইহঁতৰ কি হ'ল সেইটো ভাবিছিলো তাৰ পিছত দুখ লাগিছিল তেতিয়া যেতিয়া বেলেগক বচাবলৈ গৈ মই খালো আপুনি চুৰিকাঘাত হ'ব লাগে সেইটো হ'ল তেতিয়া দুখ লাগিছিল আৰু এদিন মোৰ খুব বেছি দুখ লাগিছিল প্ৰথম কান্দিছিলো সাংবাদিকতা কৰি জুবিন দাই দিনা মাইকটো মোক দলিয়াই দিছিল এটা অনুষ্ঠানত তো প্ৰথম মাইকটো সেইটো মোৰ ফাৰ্ষ্ট শ্ব' আছিল মানে 8টা বজাৰ টক প্ৰতিদিন টাইমৰ 8টা বজাৰ প্ৰথম অন কেমেৰা শ্ব'টো জুবিন দাৰ লগত কৰিব তো জুবিন দাই ৰাতি মোক মেছেজ কৰিলে তই আহি যাবি মই চান্দুবি গলো সোনকালে গলো ৰাতি জুবিন দাৰ কিবা কিবি ঘটনা তাত ঘটিছে মই ইমান বিলাক গম নাপাওঁ তো মই দৈ চুঙা দৈ লৈ গৈছো লৈ গৈ পেলাই জুবিন দা শুই আছে ৰ'দত শুই আছে মই শুই থকাৰ কাৰণে গৈ পেলাই মূৰটো মালিচ এনেকে খজুৱাই আছো উঠক উঠক হ'ল আৰু তাৰপিছত এনেকে চাই পেলাই সদায় ভালকে কথা পাতে তাৰপিছতে যিটো প্ৰথম তেওঁৰ লগত সেইটো অনুষ্ঠান কৰিব গৈছো হেৰি নহয় উঠি পেলাই তাই পালি এতিয়া মই হাগিম নে মই মুতিম নে সব লাগে তহঁতক এইটো কি লৈ আহিছ দেচোন বুটো দিলে দলি তাৰপিছত কি অনুষ্ঠানটো হ'ল নে নাই পিছত কৰিলে নে নাই পিছত শুনা তাৰপিছত যিটো সেইটো অনুষ্ঠান ইউটিউবত চাবা এতিয়াও তাৰপিছত জুবিন দাৰ লগত মই 30টা মান অনুষ্ঠান কৰিছো সেই ইনসিডেন্টৰ পিছত তো সেইদিনা যদি মই ভাবিলোহেঁতেন যে জুবিন গাৰ্গে মোৰ বুমটো দলিয়াই দিলে তো মোৰ জীৱনত আৰু চাগে একো নহ'ব সেই যে দলিয়াই দিলে সেইদিনাই মই শপত খালো যে জুবিন দাৰ লগত মই এনেকুৱা কিছুমান অনুষ্ঠান কৰিম যিবিলাক বেলেগে কৰে তাৰপিছত জুবিন দাৰ লগত মই ক'লোৱে 25-30টা অনুষ্ঠান সব ব্যতিক্ৰম অনুষ্ঠান কেতিয়াবা জুবিন দাৰ লগত জুবিন দাই গেঞ্জি পিন্ধি পেলাই মোৰ লগত ইণ্টাৰভিউ দিছে কেতিয়াবা নাও এখন লৈ পেলাই ব্ৰহ্মপুত্ৰৰ মাজত ইণ্টাৰভিউ কেতিয়াবা মোৰ ঘৰত কেতিয়াবা মোৰ অফিচত কেতিয়াবা ৰুমত তো এনেকে ইণ্টাৰভিউ দিওঁতে 20-ৰ পৰা 30টা মান অনুষ্ঠান সেইদিনা লাষ্টলি টেঙাখাত বুলি এখন গাঁও জুবিন দাৰ নামত এটা পথ ইনগ্ৰেচন কৰিছে আৰু পাইছিলো মই ভিডিঅ'ত ব্ৰেণ্ড এম্বেছাডৰ মই তো সেইদিনা মোৰ ভাল লাগিছে মাক চাই মানে মইতো জীয়েক ভাবো আপোনালোকে বা কি ভাবে আৰু যিসকলে ট্ৰল কৰি আছে তেওঁলোকক নিজকে পাব্লিচিটি লাগে কাৰণ পদ্মনাভ বৰদলৈক এতিয়া 16টা বছৰ মোৰ জাৰ্নি অতিক্ৰম কৰিছো মোক এটা নতুনকে ফিল্ম নালাগে অসমত বিহু প্ৰগ্ৰাম কৰোঁতে বহুত কম সংখ্যক আছে যোনে ধুতি পিন্ধে তাৰে ভিতৰত মই নাম কেইটামান ক'ব পাৰোঁ যে দীক্ষুৱেও মই দেখিছোঁ ধুনীয়াকৈ কিছুমান জেগাত ধুতি পিন্ধে আমাৰ মানস ৰবীন দাই ধুতি পিন্ধে মই ধুতি পিন্ধিছিলো তো এটা সেই ট্ৰেণ্ড মানে ধুতি পিন্ধি পেলাই অনুষ্ঠান পৰিৱেশন কৰাৰ মজাই বেলেগ দিহিন দিছান দি মোৰো কেনেকৈ যে পাহৰো তোমাকে এৰি মই থাকিব নোৱাৰো ছোৱালীবিলাকে তুমি প্ৰপ'জ কৰে এই বোৱাৰীবোৰ থাকে যে তেওঁলোকে মেছেজ কৰে বোৱাৰী প্ৰেমৰ পৰা সাৱধান মানে মোৰ ভয় লাগে মই ইমান মানে সেইটো ক্ষেত্ৰত ইমান স্মাৰ্ট নহয় হেল্ল' এভৰিৱান কি খবৰ সকলো ভালে আছে আজি মোৰ লগত আছে ডাইৰেক্ট দেখিয়ে পাইছে পদ্মনাভ বৰদলৈ কি খবৰ কেনেকুৱা চলি আছে খুব ভাল খবৰ আৰু কৃষ্ণ এইকাৰণে ভাল খবৰ কাৰণ বিহু আহিছে বিহু অহাৰ লগে লগে আমাৰ সকলোৰে গাত তৰণি নাথাকে আৰু ভাল খবৰ লগতে নতুন গীতটিও খুব ভাল ৰেছপন্স নতুন গীতটিৰ কথা ক'লে যে প্ৰথমতে মাক চাই এই শব্দটোৰ কাৰণে খুব গালি দিছে একাংশই কৈছে মই একাংশ বুলি সেইকাৰণে কৈছো একাংশই কৈছে যে সেইটো কোনো বেয়া শব্দ নহয় মাক চাই জীয়েক এনেকুৱা টাইপ আপোনাৰ মতে এই শব্দটো কিয় ব্যৱহাৰ কৰিবলগীয়া হ'ল বা কি মানে কৃষ্ণ প্ৰথম মই ক'বলৈ লৈছো যে মাক চাই বুলি মই যেতিয়া কওঁ মাক চাই এটা মোৰ মাইণ্ডত আহে মাক চাই মানে জীয়েক কাৰণ মই গানটো যেতিয়া ৰচনা কৰিছো তেতিয়া মই মাক চাই জীয়েক মানে সুন্দৰ মাকৰ সুন্দৰ নিজৰ কি
সন্তান সুন্দৰ জীয়েক মাকৰ লেখীয়া জীয়েক বুলি কয় যে মাক যদি লক্ষী হয় জীয়েকো লক্ষীৰ এটা গুণ থাকে গতিকে এটা খুব ধুনীয়া এটা শব্দ যিসকল দৰ্শকে কাৰণ মই তুমি কৈছা একাংশ একদম একাংশ বুলি কৈছো কাৰণ 95% মই ইনফেক্ট 99% গোটেই গীতটিক মোক ইমান মৰম উৎসাহ দিছে নহলে ইমান কম মোৰ ভিতৰত মিলিয়ন হিট ক্ৰছ নকৰে বাৰু কিন্তু তেওঁলোকে ভাল পাইছে কিন্তু এই যে 5% যদি মই ধৰিছো 5% ইমান বেয়াকে কয় কাৰণ ইমান বেয়াকে কৈছে যে হস্তিয়া হৈছে কিবা হৈছে এটা মই তেওঁলোকক প্ৰশ্ন সুধিব বিচাৰো যে মাক চাই মানে মইতো জীয়েক ভাবো আপোনালোকে বা কি ভাবে I think তেওঁলোকৰ মনত চাগে সেই লেতেৰা বস্তু লুকাই আছে কিন্তু মোৰ মনত নাই আৰু মই স্পষ্টীকৰণ এইকাৰণে দিবলৈ নিবিচাৰো কাৰণ মোৰ কাৰণে মাক চাই শব্দটো বেয়া হ'বই নোৱাৰে কাৰণ কোনো আমাৰ অসমীয়া অভিধান যদি অক্সফৰ্ড এখন যদি ডিকচনাৰী যদি লয় বা অসমীয়া যদি অভিধান কিবা এখন থাকে ডিকচনাৰী তাতে যদি খুলি মেলি শব্দটোক চাই যদি কোনোবাই মোক মানে বুদ্ধিজীৱে যদি কৈ দিয়ে যে মাক চাই মানে বেয়া গালি মই লগত শব্দটো চেঞ্জ কৰিম কিন্তু মই জানো এইটো তাতে লিখা নাই আৰু যিসকলে ট্ৰল কৰি আছে তেওঁলোকক নিজকে পাব্লিচিটি লাগে কাৰণ পদ্মনাভ বৰদলৈক এতিয়া 16টা বছৰ মই জাৰ্নি অতিক্ৰম কৰিছো মোক এটা নতুনকে ফেম নালাগে এইটো তোমালোকেও জানা মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৈ পেলাই ইমান কষ্ট কৰি অডিশ্যন দি ক্লাছিকেলৰ অধ্যয়ন কৰি মোৰ গুৰু মোৰ মা সকলোৰে আশীৰ্বাদ লৈ অসমবাসীৰ অসমীয়াক প্ৰতিনিধিত্ব কৰি মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সেই 17 বছৰ বয়সতে মই উজলি আহিছিলো প্ৰথমগৰাকী ইণ্ডিয়ান আইডল ফাইনেলিষ্ট গতিকে মোক সস্তীয়া জনপ্ৰিয়তাৰ কোনো প্ৰয়োজনো নাই মইতো যদি সস্তীয়া জনপ্ৰিয়তা বিচাৰিলে মই গানে নিশিকিলো এটা গান ওলাই পেলাই আলু বেঙেনা পিঁয়াজ শব্দ ব্যৱহাৰ কৰি বেয়া গান ওলালো কিন্তু গতিকে সেইটো মোৰ কোনো মোৰ হাবিয়াসো নাই আৰু কোনো মোৰ এইম নাই আৰু যিসকলে মোক টাৰ্গেট কৰিছে মই ভাবো যে জানি বুজিয়ে কৰিছে কাৰণ এটা কথা জানি বুজি কৰিছে আৰু এটা কথা আছে যে গম পাইছে যে পদ্মনাভ বৰদলৈ তেখেতে বিহুসুৰীয়া গান যথেষ্ট কম কাৰণ মোৰ গান সংখ্যা কম কাৰণ মই ভাবো যে কোৱালিটি সদায় ইম্পৰ্টেণ্ট দিহিং দিচাং দিমৰ মই 7 বছৰ আগত কৰিছিলো দিহিং দিচাঙৰ ছেকেণ্ড পাৰ্টটো মই 3 বছৰ আগত কৰিছিলো আৰু মাক চাই যে আজি মই 3 বছৰ পিছত কৰিছো গতিকে মানুহৰ 12 মাহত 13টা গীত আহে মোৰ 2 বছৰত এটা গীত আহে গতিকে আই থিংক মানুহৰ হয়তো কিছুমানে হিংসা থাকিব পাৰে এই 5% যোনে গালি চালি পাৰিছে তেওঁলোকে চাগে ঘৰত তেনেকে গালি পাৰে নেকি কাৰোবাক চাগে সেইটো ৱৰ্ডে গালি পাৰে সেইকাৰণে নিজৰ গাত লাগিব পাৰে সেইকাৰণে মোক তেনেকে এইটো আমি জানি ললো আৰু এতিয়া বৰ্তমান সময় দেখিবলৈ পাইছো এই ভিন্ন ধৰণৰ পৰ্টেল বৰ্তমান সময় সেই ৱৰ্ডটো ইউজ কৰাৰ বাবে কোনবাখিনিত পদ্মনাভক হস্ত্ৰীয়া বুলি কৈছে বা কোনবাখিনিত কিবা ট্ৰল কৰিছে এই বিষয়ত কি ক'ব মই তাকে মই মোক এনাখনে বহুতখিনি এতিয়া মিডিয়াৰ পাৰ্চনেলিটিজ বহুতখিনি ভাল চেনেল হওক পৰ্টেল হওক তেওঁলোকে ইমান এনেকে উৎসাহ দিছে আৰু উৎসাহ মানে বেয়াটো মই কৰিবলৈ যোৱাই নাই একদম যদি বেয়া কৰো সকলোৰে অধিকাৰ আছে যে পদ্মনাভ বৰদলৈ যদি কিবা বেয়া এটা কাম কৰিছে কোনোবাই মোক আহি পেলাই কৈ দিয়ক যে এইখিনি ভুল হৈছে মই শুধৰাই লম কাৰণ মই এদিনত উঠি অহা গায়ক নহয় মই ৰাতাৰাতি ফেম পোৱা ভাইৰেল ছিংগাৰ পদ্মনাভ বৰদলৈ নহয় গতিকে সেইটো মই আগৰ পৰা জানো পদ্মনাভ বৰদলৈ আজি এষ্টাব্লিছ হবলৈ মোৰ 16টা বছৰ মই অতিক্ৰম কৰিছো হয়তো বহুতে নাজানে যে গ্লোবেল ইণ্ডিয়ান মিউজিক এৱাৰ্ডছ অংগৰাগ পাপন দাই যিটো কেটেগৰীত বেষ্ট ছিংগাৰ বেষ্ট মিউজিক ডাইৰেক্টৰ নমিনেট হৈছিলে অসমৰ ছেকেণ্ড গৰাকী মেল ছিংগাৰ মই গতিকে সেইখিনি যদি ইমান কষ্ট কৰি আধাই চাগে নাজানিবও পাৰে এতিয়া মোৰ কোনোবাই কৈছে আপুনি ক্লাছিকেলি ট্ৰেইন হয় ইমান ধুনীয়া ক্লাছিকেল গান গায় কিয় এইবিলাক সস্তীয়া গান গাইছে মাক চাই যে মই কৈছো মাক চাই যে কেনেকে সস্তীয়া হ'ব পাৰে মোৰ নিজৰ কম্পজিশ্যন মোৰ সন্তান মই এটা গান ক্লাছিকেল হ'ব পাৰে এটা ফোক হ'ব পাৰে গতিকে মই ক্লাছিকেলটো ওপৰত উঠাই ফোকটো তল কৰিব নোৱাৰো এইটো মোৰ অধিকাৰ নাই যিসকলে কৈছে মোক মই তেওঁলোকক কম তেওঁলোকেতো মোৰ ক্লাছিকেল গানটো শ্বেয়াৰ কৰা আজিলৈকে নেদেখিলো আজি মাক চাই জিকত কিয় তেওঁলোকৰ ইমান জ্বলন হৈছে মই সেইটো বস্তু বুজি আচলতে হিট হৈছে সেইকাৰণে জ্বলন হৈছে বুলি কয় নেকি আপুনি এইটো এটা হয় আৰু মই বহুত কম সংখ্যক গীত ওলাও আৰু মোক জনপ্ৰিয়তা সস্তীয়া জনপ্ৰিয়তা মোৰ প্ৰয়োজনো নাই কাৰণ মই এনেকুৱা এজন শিল্পী যে মই কষ্ট কৰি গান শিকাও কাৰণ মোৰ অকল যে মই বিহু মঞ্চত সস্তীয়া গীত গান গাই লাখ টকা লুণ্ঠন কৰা মোৰ মনোবৃত্তিও নাই কাৰণ মই এজন সংগীতৰ শিক্ষক হয় মই মোৰ ল'ৰা ছোৱালীক শাস্ত্ৰীয় সংগীতৰ শিক্ষা প্ৰদান কৰো গতিকে মোৰ বহুত দায়িত্ব আহি পৰে দায়বদ্ধতা আছে গতিকে মই ইমান সস্তীয়া বস্তু নাভাবো নকৰো আৰু যিসকলে ইমান টাৰ্গেট কৰিছে স্পেচিয়েলি 2-3টা মই পৰ্টেল দেখিছো মোক সস্তীয়া আৰ্টিষ্ট বনাম শিল্পী সুলভ মনৰ মাজত মিলাই এটা ৰিচেণ্টলি কৰিছে মই তেওঁলোককতো উচিত মানে তেওঁলোকে কি স্পষ্টীকৰণ বিচাৰিমে কাৰণ এইটো বেয়া কথা কাৰণ এজন আৰ্টিষ্টৰ লাইফ হিষ্ট্ৰী চাইহে মন্তব্য কৰিব লাগে হয় তেওঁলোকে মোক কওক যে এখেতে জীৱনভৰ বেয়া গানে গালে বা কোনোবা যদি কয় নহয় এজন মানে গানৰ শিক্ষা গ্ৰহণ কৰি তেওঁৰ গুৰু ইমানবোৰ কষ্ট কৰি তেওঁ আজি আগবাঢ়িছে গতিকে ৰিচাৰ্চ নকৰাকে এনেই মানুহক গালি পৰা কৈ দিব নালাগে I think this is আজিকালি ট্ৰেন্ড হৈছে sorry to say I don't support that trend অনবৰতে কিবা এটা হল বুলি গানটা মিলিয়ন হল বুলি আৰু মোৰ গানত যে
যিসকল মোৰ কলা কুশলী আছে তেওঁলোককো বহুত টাৰ্গেট কৰি পাইছে গতিকে সমানে মানে আমাক বন্ধুক বুলিয়াবলৈ মানে সেই 5% ৰৈ দিছে মানে কোনোবাই কয় এই এগৰাকী অভিনেত্ৰী কিয় লৈছে এইজন অভিনেতাই কিয় মানে এনেকুৱা সস্তীয়া কাম কৰিছে এই একেটাই ডান্স ষ্টেপ হৈছে এই একেটাই কিবা অভিনয় হৈছে কোৱাটো ইমান সহজ কিন্তু আমি কিমান কষ্ট কৰি কাম এটা কৰোঁ তো আই থিংক এনকাৰেজ কৰাটো উচিত কাৰণ আমি ভাবো যে অসমীয়া এটা বদনাম আছে যে অসমীয়া আমি কেঁকুৰা জাতি বুলি এটা বদনাম আছে সেই বদনামটো যাতে আমি আমাৰ জেনেৰেশ্যনে খণ্ডন কৰিব পাৰোঁ শেষ কৰিব পাৰোঁ ইজনে আনজনে এজন অসমীয়া যদি ভাল কাম কৰিছে আনজন অসমীয়া ডেফিনেটলি আমি সাপোৰ্ট কৰাটো উচিত কাৰণ এটা সময়ত পদ্মনাভ বৰদলৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়া হিচাপে গৈছিল বেলেগ কমিউনিটিক প্ৰতিনিধিত্ব কৰা নাছিল গতিকে মাকচাই যে একদম এটা খুব মৰম লগা মাক আৰু জীয়েকৰ ওপৰত থকা গীত তাতে অশ্লীলতা একো নাই যদি আছে মোক কওক মই শুধৰাই আৰু এতিয়া শুনিলে নহয় সেইকাৰণে এইটো গালি বুলি কেতিয়াও নলব যিসকলে ভাবি আছিলে ক্লিয়াৰিফিকেশনটো দি দিছে দিব নালাগে কিন্তু তেওঁলোকে ইমান বেয়াকে কৈছে অবভিয়াছলি আপোনাৰ মন্তব্যটো লাগে যে হয় আৰু মই কোনদিন ট্ৰল খাই পোৱা নাই কোনো ক্ষেত্ৰত আজি ইমান বছৰ মোৰ সংগীতৰ যাত্ৰা অতিবাহিত কৰি আছো ট্ৰল খনে আৰু প্ৰথম ট্ৰল খোৱা মোৰো ইম্পাক্ট হৈছে প্ৰথম ট্ৰল খাই এইবোৰ ইগনৰ কৰি দিব মই ইগনৰ কৰি শিকিছো ময়ো সেই যিবিলাক আমাৰ ট্ৰল খোৱা যিবোৰ মানে ব্যক্তি আছিলে তেওঁলোকে ফোন কৰি কৈছো কেনেকুৱা ফিল হয় তেতিয়া কৈছে যে আমাৰ এটা গড়ৰ চামৰা হৈ গ'ল আমাৰ হ'বলৈ সময় আছে বুলি মানে প্ৰথম যে তেওঁলোকক মোৰ মনটো বেয়া লাগে কাৰণ কিয় এনে ক'ব কাৰণ মোক ৰিচাৰ্চ কৰক যে হয় এই শিল্পী গৰাকী শিল্পী মানে কণ্ঠশিল্পী কথা কৈছো মই একদম শিল্পী মানে অসমত আকৌ লেজেণ্ড বুলিয়ে ভাবে ন শিল্পী মানে যদি শিল্পকলা এটাক সাধনা কৰে গতিকে তেওঁলোকে চাওক যে এইগৰাকী সিংগাৰে বা কম্পোজাৰে কি আগতে গান কৰি হিষ্ট্ৰীটো চাই ল'ব লাগে হিষ্ট্ৰী চাব লাগে হিষ্ট্ৰী নোচোৱাকে কোনোৱে কাকো মন্তব্য দিব এইটো কথা আৰু এতিয়া এইবোৰ কথা আমি বাদ দিছো যেটো হল হেতু মানে ক্লিয়াৰিফিকেশন আমি দি দিছো তোমাৰ সব মোৰ খুব উজাৰিবলৈ বহুতখিনি তুমি মোক মানে একদম মানে ঠাই দিছা তাৰ বাবে অভিনন্দন বাৰু এতিয়া বিহু আহি আছে বিহু বুলি কলে আমি একদম মঞ্চত বেলেগ ৰূপত দেখো এবাৰ কেনেকুৱা প্ৰিপাৰেচন মই ইনো তুমি জানা যে মই যিবোৰ কাপোৰ কানি মই খুব বেছি বহুত বেছি জিগজাকো নিপিন্ধো আৰু একদম বহুত বেছি ডালো নিপিন্ধো আৰু মই জেনেৰেলি দেখিবা যে মই অকমান সোবৰ বা ধৰা যিবোৰ অসমীয়া সাজপাৰ ধৰা এটা মাহতৰ মই কিছুমান ডিজাইন মই নিজে কৰি এটা ধৰা মাহতৰ মেখেলা চাদৰ ধুনীয়া ধুনীয়া ডিজাইন কিছুমান থাকে এইবিলাকে মই লৈ মেলি নিজে ধৰা এটা কুৰ্তা এটা বনালো বা এটা শ্বেৰৱানী এটা বনালো বা মই জেকেট এটা বনালো তাৰপিছত নেহেৰু জেকেট টাইপ বনালো তো সেনেকুৱা ট্ৰেডিশ্যন মই নিজে অলপ চলপ আৰ্ট কৰোঁ তো তেনেকে মই ডিজাইন কৰিব আৰু ধুতি মই আই থিংক মই যিমান দূৰ জানো যে যোৱা 10 বছৰত কোনগৰাকী কণ্ঠশিল্পীয়ে মানে মেল কণ্ঠশিল্পী পুৰুষ কণ্ঠশিল্পীয়ে অসমত বিহু প্ৰগ্ৰাম কৰোঁতে বহুত কম সংখ্যক আছে যোনে ধুতি পিন্ধে তাৰে ভিতৰত মই নাম কেইটামান ক'ব পাৰোঁ যে দীক্ষুৱেও মই দেখিছোঁ তেনেকে কিছুমান জেগাত ধুতি পিন্ধে আমাৰ মানস ৰবীন দাই ধুতি পিন্ধে মই ধুতি পিন্ধিছিলো তো এটা সেই ট্ৰেন্ড মানে ধুতি পিন্ধি পেলাই অনুষ্ঠান পৰিৱেশন কৰাৰ মজাই বেলেগ গতিকে মোৰ তেনেকুৱাও মোৰ অনুষ্ঠান তেনেকুৱা থাকে এবাৰ আমি তেনেকুৱাকে দেখি একদম মই বহুত বছৰৰ পৰা কৰি আছো সকলোতে যদিও মই কৰা নাই কিন্তু যিমান পাৰো ঠাই বিশেষ যে মই তেনেকুৱা পিন্ধো তেনেকুৱা ধৰণৰ আৰু ওপৰত যেহেতু মোৰ অলপ হেড থাকাটো ষ্টাইলে হয় গতিকে বিহুৰ সময়তে গামোচা আমি এনে পদ্মনাভ বৰদলৈ বুলি ক'লে আমাৰ এইটো মনত থাকে আৰু গীত মাতৰ কাৰণে অকল মানে মই এইকাৰণে নিজৰ যেতিয়া মই গীত পৰিৱেশন কৰো মই সদায় আৰম্ভণিতে আমাৰ অগ্ৰজ শিল্পী আমাৰ স্বনামধন্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱকে মই প্ৰথম শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু তাৰপিছত মই মোৰ অনুষ্ঠান আৰম্ভ কৰোঁ গতিকে তেখেতৰ এটা অমৰ সৃষ্টিৰে মই তেওঁৰ গীত গাওঁ গোটেই অডিয়েঞ্চক গোৱাই লওঁ আৰু তাৰপিছতে মই নিজৰ গীত গাওঁ আৰু তাৰপিছত ন পুৰণি যিবোৰ বিহু আছে বা আমাৰ জুবিন দা পাপন দাহঁতৰ যিবোৰ সুন্দৰ সুন্দৰ গীত আছে সকলো এটা সমাহাৰ 3 ঘণ্টাত মই এটা বেলেঞ্চ শ্ব' এটা কৰিবলৈ চেষ্টা কৰোঁ এবাৰ আমি তেতিয়াহ'লে পদ্মনাভৰ শ্ব' চাবলৈ সকলো ৰখি আছো আমিও যাম চাবলৈ য'তে ওচৰত সুবিধা হয় ততে যাম একদম আৰু যদি মই সুধো বৰ্তমান সময়ত আপুনি ইমান গান গাইছে অসংখ্য গাইছে তথাপিও সকলো আমি দেখো যে ভূপেন হাজৰিকাৰ পৰা ধৰি আপুনি সকলোৰে গীত গাইছে গান গোৱা হিচাপত ক'বলৈ গ'লে অসংখ্য কিন্তু ধৰক আপুনি যিকেইটা কাম কৰিছে সেইকেইটা আমি বৰ্তমানলৈকে দেখিছো মানে আমি গিনিব পাৰো গন্তি কৰিব পাৰো আৰু বৰ্তমান সময়ত আপুনি যিকেইটা গীত কম্পোজ কৰিছে গাইছে তাৰে ভিতৰত যদি মই সুধো আপোনাক সকলোতকৈ গোটেইকেইটাই ভাল লাগিব সকলোতকৈ ভাল লগা কোনটো বুলি ক'লে মই ৰাইজে মৰম দিয়া হিচাপত মই দিহিং দিচাং ডিমৰটো মোৰ সদায় কাৰণে মোৰ ভাল লাগে এটা অন্তৰত মানে এটা স্থান থাকি গ'ল কাৰণ দিহিং দিচাং ডিমৰ মোৰ জীৱনৰ প্ৰথমটো বিহু সুৰীয়া গীত তাৰ আগলৈকে মই ক্লাছিকেল ৰাগ প্ৰধান গীত বা মডাৰ্ণ গীত এইবিলাক বহুতখিনি অসমীয়া কৰিছিলো কিন্তু ৰাইজৰ যিটো অন্তৰন্তৰে সোমাই যোৱা যিটো এটা প্ৰথা সেইটো প্ৰথম মোৰ ছুপাৰহিট
গান বুলি ক'ব গ'লে দিহিং দিহিং দিছা দিছা। আৰম্ভ হৈছে 2015-16 চনত যদি মোৰ মনত আছে গতিকে সেই গীতটো ৰাইজৰ অন্তৰন্তৰ চুই গৈছে এতিয়াও যেতিয়া মই সেই গীতটি গাওঁ ইনফেক্ট মোক ৰিকুৱেষ্ট আহে মই দুবাৰ তিনিবাৰ গাবলগীয়া সেইদিন কলাক্ষেত্ৰৰ প্ৰগ্ৰেম এটা আমাৰ মেডিয়াৰ প্ৰগ্ৰেম প্ৰেছ ক্লাবত নাচিছে কিন্তু সকলোৱে দেই সকলোৱে শুনি খুব ভাল পাইছে গতিকে মই সেই আশীৰ্বাদটো যে এতিয়া সেইদিনাখনে তোমালোকে নিজে প্ৰমাণ আছা এতিয়া ৰাইজৰ মাজত যাওঁ বিহুৰ ওচৰতো বিভিন্ন ক্ষেত্ৰৰ মানুহ তাতে থাকে গতিকে সকলোৱে যেতিয়া সমানে দিহিং দিচাং দিমৰটো গায় আৰু নাচে মোৰ খুব নিজৰো ভাল লাগে অকমান মোৰ কাৰণে দৰ্শকসকলৰ কাৰণে দিহিং দিচাং দিমৰো কেনেকৈ যে পাহৰো তোমাকে এৰি শুন মই থাকিব নোৱাৰো দিহিং দিচাং দিমৰো কেনেকৈ যে পাহৰো তোমাকে এৰি শুন মই থাকিব নোৱাৰো বুকুৰে কথাবোৰ জানো জানা তুমি জানো মোক বুজা তুমি হিগাৰে কথাবোৰ তোমাক ক'ব খুজি তোমাক চোন ক'ব নোৱাৰি ঐ জান তোমাক চোন ক'ব নোৱাৰি বাহ এতিয়া সুধো কেতিয়াবা কোনোবা খিনিত এনেকুৱা হৈছে নেকি বহুত বুকুৰ মাজত থকা কথা কাৰোবাক ক'ব পৰা নাই মানে হৈছে ডেফিনেটলি আমি সকলো মানুহে আবেগিক হয় আৰু শিল্পী সুলভ মন হলে অলপ মানুহবোৰ আবেগিক বেছি হয় কিন্তু সকলো আই থিংক নাচক বা ডান্সে কৰক বা এক্টিং কৰক যিমান যাৰ শিল্পী সুলভ মন আছে ক্ৰিয়েটিভ লাইনৰ তেওঁলোকৰ অকণমান আবেগটো অলপ বেছি ষ্ট্ৰং গতিকে আমি বহুত এনেকুৱা কথা হয় যে মুখেৰে প্ৰকাশ কৰিব নোৱাৰো কিন্তু গীতৰ মাজেৰে আমি বহুত মানুহক বহুত কথা কৈ দিওঁ আৰু তাতোকৈ ডাঙৰ কথা মোৰ অনুষ্ঠান বিলাকত অলপ মানে এটা মানে মই মোৰ অডিয়েন্স বিলাকক এটা মানে খুব সুন্দৰ এটা অপৰচুনিটি দিওঁ দেই অফাৰ এটা যে মনৰ কথা বহুত থাকে গতিকে মোৰ কান্ধত বন্ধুক থৈ তেওঁলোকে কোন প্ৰেমিক প্ৰেমিকা সেই মঞ্চত অডিয়েন্সে ইটোৱেনটো ক'ব পাৰে আৰু যদি ক'ব বিচাৰে মোৰ গানটোৰ জৰিয়তে ক'ব পাৰে মই মঞ্চত তেওঁলোকক মাতি আনি মানে ঘটক কৰাই দিওঁ যে কিবা যদি আছে এনেকুৱা বহুত হৈ পাইছে মানে মোৰ মঞ্চত এনেকুৱা ভাল পায় ৰাইজে মোৰ লগত ইণ্টাৰেক্ট কৰি ভাল পায় আৰু ডেকা বুঢ়া সৰু গাভৰু বাচ্চা সকলোৱে মানে সমানে মোৰ লগত মানে এটা মানে কি ধুনীয়া জাৰ্নি এটা ধুনীয়া কথোপকথন কনভাৰচেচন এইটো এইকণতে কওঁ মানে মই যিমানখিনি পাইছো বহুত টাইম পোৱা নাই আগতে কোনোবা এটা চেনেলত পাইছো তাৰপিছত পাইছো যিমানখিনি পাইছো আপুনি যদি বয়সস্থ ব্যক্তি এজনৰ লগত থাকে সেই সময়ত আপুনি সেই বয়সস্থ হৈ যায় আমাৰ লগত থাকিলে আমাৰ লগত সৰু লগত থাকিলে সৰু হৈ যায় বাচ্চাৰ লগত থাকিলে যে মই নিজৰ বয়সটোৱে পাহৰি যাওঁ মই এনেকুৱা লাগে ময়ো সেই তেওঁলোকৰ বয়সৰে হৈ গ'লো গতিকে আই থিংক সেইটো এটা মই ভাবো যে মানে মোৰ মাৰ পৰা শিকিছো বা মোৰ গুৰুহঁতৰ পৰা বা যিখিনি মই ট্ৰেইনিং পাইছো যে মই সকলোৰে লগত মানে গীত পৰিৱেশন কৰাৰ সময়ত মই সকলোৰে লগত মিলিব পাৰো মানে পাৰ্চনেল লাইফত মই অলপ মানুহজন বেলেগ কিন্তু মই যেতিয়া প্ৰফেচনেল লাইফত মই মানুহজন খুব ইন্ট্ৰভাৰ্ট মানুহে ভাবে যে মই খুব এক্সট্ৰভাৰ্ট হয় নহয় মই পাৰ্চনেল লাইফত একদম মানুহৰ পৰা মই যিমান পাৰো মই নিজৰ নীৰৱতাত থাকো কিন্তু মই যেতিয়া মঞ্চত যাওঁ মই একদম মানুহৰ অন্তৰে মই চেষ্টা কৰো আৰু এতিয়া সুধো মাৰ খবৰ কেনে আছে মাৰ খবৰ ভাল আৰু যিহেতু মাকচাই যে গীতটি ইতিমধ্যে মানুহে আঁকোৱালি লৈছে আৰু মায়ে খুব সুখী যে 3 বছৰৰ মূৰত মই এটা কমাৰ্চিয়েল বিহু গান ওলাইছো বিহু কুৰিয়া ওলাইছো গতিকে মাটো হেপী হ'ব যেতিয়া পুত্ৰ সন্তানে যেতিয়া নাম কৰে মা হেপী মাকো ইনফেক্ট 2-3জন মান মানুহে বেয়াকে তেনেকে ছ'চিয়েল মিডিয়াত লিখিছিলে যে ইমান মানে এগৰাকী ভাল শিক্ষয়িত্ৰী পুত্ৰ ইমান নাম থকা এজন মাকো টানিছে মাক লিখিছে যে এই শব্দটো কিয় দিলে এইটো অসভ্যালী শব্দ মায়ে কৈছে অভিধানত টুকুৰতে অসভ্যালী শব্দ লিখানে আপোনালোকৰ মানসিকতা প্ৰব্লেম একদম তো গতিকে মাৰ পৰাই মই এইখিনি শিকিছো আৰু মায়ে কৈছে ধুনীয়াকে মায়ে উত্তৰ দিছে পিছত মোৰ বেয়া লাগে কাৰণ মোক টাৰ্গেট কৰাটো মই মানুহ কিন্তু মাক টাৰ্গেট কৰাটো মই সহ্য নকৰো আৰু সেইটো ভুল কামো কৰিছে যি 2-3 কিন্তু আচৰিত কথা যোনে লিখিছে তেওঁলোকৰ প্ৰফাইল যেতিয়া মই খুলি চাওঁ তেওঁলোকৰ প্ৰফাইলে ফেক একাউণ্ট মই গমে পাই যাওঁ যে এইবোৰ কোন শত্ৰু মিনি মিলি লিখিছে এটা মাইন্ডটো ৱাশ কৰিবলৈ মাইন্ডটো হেৰি কৰিবলৈ মানে মোৰ বন্ধু বান্ধৱে কৈছে যে জীৱনত অকল ভাল কাম কৰিলে যে ভাল কোনোবাই ক'ব মানে নাই আছে মানে বেয়া কোৱাও আছে আৰু ভাল বেয়া দুটা ক'লেহে আমি বেছিকে আগবাঢ়িম গতিকে মই ভাবো যে এনেও ভালটো মানুহে ডিছকাশ্যন কৰিবলৈও টান পায় সুধিবলৈও টান পায় গছিপ মানে কি পৃথিৱীখন গছিপ মানে এইটো আনটোৰ বেয়া গতিকে যিহেতু দেখিছে যে এই মানুহটোৰ ভাল আছে বেয়া কিবা এটা কৈ চাওঁ একদম হয় দে বেয়া লাগিছে মাক টনা বুলি কোৱাৰ কাৰণে মোৰ বেয়া লাগিছে সেইটো মই গম পোৱা নাছিলো এনে গালি পাৰি আছে আপোনাক সেইটো মই গম পাইছিলো আৰু বৰ্তমান সময়ত বিহু প্ৰিপাৰেচন সুধিলো অকমান বেলেগ কথা এটা সুধো পদ্মনাভ বৰদলৈ অসমৰ এতিয়া ছোৱালীখিনিয়ে অকমান বেলেগ ধৰণে চাই
যিমানটো মই গম পাওঁ এতিয়া মই এইটো ক্ষেত্ৰত তাৰমানে কি হয় কেতিয়াবা মোৰ এনেকুৱা হৈছে নেকি ছচিয়েল মিডিয়াত কিবা প্ৰপ'জ আহা বা ছচিয়েল মিডিয়াতো প্ৰপ'জ আহি থাকে কিন্তু এতিয়া মই অন কেমেৰা কৈ দিওঁ আৰু তোমাৰ আগত যে মোৰ ছোৱালীবিলাকে মোক প্ৰপ'জ কৰে এই বোৱাৰীবোৰ থাকে যে তেওঁলোকে মেছেজ কৰে গতিকে এইটো মোৰ অকণমান মই বেয়া নাপাওঁ মই সকলোকে শ্ৰদ্ধাৰে মানে হেৰি কৰিছো কিন্তু মোৰ মানে এনেকুৱা লাগে যে হয়তো মোক বয়সতকে ডাঙৰে দেখে নে সৰু দেখে মই নাজানো কিন্তু তেওঁলোকে মোক খুব ভাল পায় বোৱাৰীবিলাকে মানে ছোৱালীবিলাকেতো মোক খুব ভাল পায়ে প্ৰপ'জ কৰে এইটো বেলেগ কথা মই ৰেচপেক্ট কৰোঁ বাৰু এজন আৰ্টিষ্ট বহুতক প্ৰপ'জ কৰে এইটো মই ৰেচপেক্ট কৰোঁ কিন্তু যেতিয়া বোৱাৰীবিলাকে তেনেকৈ কয় তেতিয়া অলপ ভয় লাগে বোৱাৰী প্ৰেমৰ পৰা মানে মোৰ ভয় লাগে মই ইমান মানে সেইটো ক্ষেত্ৰত ইমান স্মাৰ্ট নহয় আদাৰৱাইজ গৰাকী শিল্পী হিচাপে মই ডেফিনেটলি আৱেগিক আৰু ৰোমেণ্টিক মানুহ হয় কিন্তু মোৰ প্ৰব্লেমটো কি হয় মোৰ পাৰ্চনেল লাইফত যিসকল আজিলৈকে যিগৰাকী মানে মোৰ এক্সে হওক whatever কাৰেণ্ট পাৰ কথা নকওঁ মই যি গাৰ্লফ্ৰেণ্ডছ আছিল বা আছিল গোটেইবোৰ ছিংগাৰ এটা মানে সেইটো বস্তুকে মই খালি এবাৰ অলপ ভাঙিব লাগিব যে হৈ গ'ল আৰু মানে নিজৰ সংগীত জগতৰ যোনটো প্ৰাকত আঁতৰি মানে কি হয় ডেফিনেটলি ছোৱালীজনীৰ প্ৰতি প্ৰেমটো জাগে কিন্তু এই কণ্ঠটো শুনাৰ লগে লগে মোৰটো মানে বেলেগ এটা মানে যে কণ্ঠৰ প্ৰেমটো বেলেগ ধৰণৰ মানে সেইটো বস্তু গতিকে মোৰ একদম ফাৰ্ষ্ট গাৰ্লফ্ৰেণ্ডৰ পৰা আদি কৰি কেইজনী আছিলে মানে মেক্সিমাম মই এতিয়া ক'বলৈ গ'লে এতিয়ালৈকে মেক্সিমাম মোৰ সঁচাকৈ গোটেইবোৰ ছিংগাৰে ওলালে কিন্তু এতিয়া মানে মোৰ বন্ধু বান্ধৱে কৈছে বহুত হৈ গ'ল এতিয়া ছিংগাৰ বাদ দি বেলেগৰ বহুত ছোৱালী গানৰ প্ৰেমত পৰি ছিংগাৰৰ প্ৰেমত পৰি যায় কি হ'ব কি কৰোঁ মানে উপায় নাই লাষ্টত মই ছিংগাৰৰ প্ৰেমতে পৰোঁ তেতিয়াহ'লে এতিয়া বেলেগ কেটেগৰী যিসকল আছে একদম সাৱধান হৈ থাকিব দেই বৰ্তমান মই খুব মানে ছিংগল ভালকে ছিংগল আছো সঁচানে আৰু সঁচাকে ছিংগল বৰ্তমান মই ছিংগল আৰু এতিয়া মই গান বজনত আৰু অকণ মন দি আছো আৰু মাহঁতৰ মানে ফেমিলিৰ পৰা কিবা আদি কৰি বহুত প্ৰপ'জেল আহিছে ইনফেক্ট অষ্ট্ৰেলিয়া লণ্ডন তাৰ পৰাও ছোৱালীৰ প্ৰপ'জেল আহিছে গতিকে এতিয়া মই সেইবোৰ ভবা নাই কিন্তু যদি মনে মিলা কোনোবা আছে কিবা কাৰণত অষ্ট্ৰেলিয়াৰ বোৱাৰী আহি যাব পাৰে নেকি নাই এতিয়ালৈকে নহয় প্ৰপ'জেলহে আহিছে হোৱাগে নাই কিন্তু মোৰ এইটো ভয় লাগে আকৌ বেলেগ কাণ্ট্ৰি হলে কাৰণ মইতো মই যে অসমীয়া যিমানে আমি বাহিৰত প্ৰগ্ৰেম কৰিব নাযাওঁ আল্টিমেটলি ঘৰত আহি এই আলু পিটিকা দাইল ভাত খাই ভাল পাওঁ খাৰ খাই ভাল পাওঁ মাছৰ টেঙা খাই ভাল পাওঁ যদিও মানুহে ভাবে যে কিছুমানে ভাবে দেই যে ই বাহিৰত গৈ হিন্দী গান তেখেতে বাহিৰত গৈ হিন্দী গান গাই আছে খুব টুপি পিন্ধি থাকে খুব ইংলিছত কয় বা অসমীয়া চাগে ইমান হেৰি নকৰে কিন্তু মই এইটোৱে ক'ব বিচাৰিছো যে মোৰ গোটেই সৰুকাল চোৱা মোৰ মা অসমীয়া শিক্ষয়িত্ৰী মই যিমান অসমীয়াৰ যিখিনি মানে এজন অসমীয়া হোৱাৰ যিখিনি আৱেগ অনুভূতি যিখিনি কৃষ্টি সংস্কৃতি সকলোবোৰ জানিহে মই হিন্দী গীত গাবলৈ ট্ৰাই কৰিছো মানে আগে মই অসমীয়া অধ্যয়ন কৰিছো নিজৰ ভাষাত তাৰপিছত বেলেগ ভাষা গতিকে বহুতে ভাবিব পাৰে যে নাই বাহিৰত গৈ চাগে খুব ইংলিছ হিন্দী মাৰি তাতে পাইছাগে নাই মোৰ জাৰ্নিটো বহুত কষ্টকৰ চাব দেই আমাৰ অসমৰ বোৱাৰী হ'ব চাগে মোৰ অকমান কথাটো তেনেকুৱা লাগে বৰ্তমান আৰু এটা কথা আগৰবোৰ গোটেইবোৰ অসমৰ বাহিৰৰে আছিলে সিংগাৰ আছিল অসমৰ বাহিৰৰ আছিল কিন্তু এতিয়া বৰ্তমান নাই অসমৰে আছিলে কিন্তু আগৰ ভাগলৈকে বাহিৰৰ আছিল পদ্মনাভ বৰদলৈ ছিংগাৰৰ পৰা এই যে কম্প'জাৰ হ'ল তাৰো আঁৰত সেই প্ৰেমৰ আঘাতে আছে তো মই গণক বামুণ পৰিয়ালৰ শৰ্মা বৰদলৈ লিখো গতিকে তথাপি মই মানে বিভিন্ন ধৰণৰ মাংস টেষ্ট কৰি পাইছো তাৰে ভিতৰত মানে গাহৰিও খাই টাইগাৰ শ্ৰফ তেতিয়া লঞ্চ কৰিব তেখেতক জেকি শ্ৰফৰ পুতেক জেকি শ্ৰফ ছাৰে তেখেতে মোক ঘৰত অমলেট বনাই নিজৰ হাতেৰে খানা খুৱাই দিছে গতিকে ইমানবোৰ এটা মোৰ কাৰণে এটা সপোন সেই সপোন গোটেইখন চাৰখাৰ কৰি মই যেতিয়া অসমলৈ উভতি আহিলো মই 2 বছৰ কষ্ট কৰিছো বাজেটটো আপোনালোকৰ বেছি আমাৰ বুদ্ধা কমিটি মানে মানে ধৰক 20,000 মান টকাত পাৰিব নেকি উঠৰে হাঁহিতি হাই হাই চাইনো চাই থাকিবৰ মন যায় ও চাৰিআলি মূৰত গাঁৱৰে দেখাই তাইৰে গুণ গান গাই তাই বোলে মালতী জীয়েক ভাই